Hello everybody, good evening. সকলোকে স্বাগতম জনাইছো আমাৰ লাৰ্ন উইথ এছপিকে ইউটিউব চেনেললৈ। Yes, সকলো ঠিকে আছে নিশ্চয়। কাৰেক্ট। সো নেক্সট অলপ সময় আমি অলপ এমসিকিউ ডিসকাস কৰিম ইংৰাজীৰ। ঠিক আছে, আপকামিং এক্সামত সহায় হোৱাকৈ। তো বৰ বিশেষ আৰু দেৰি নকৰো, আমি ক্লাছটো আৰম্ভ কৰো। এটা কম্বাইন এমসিকিউ সেট হয়, ঠিক আছে, য'ত আমি যিমানটো পাৰো সিলেবাছৰ ইয়াত কভাৰ আপ কৰিবলৈ যত্ন কৰিছো। ঠিক আছে, so আমি ক্লাছটো আৰম্ভ কৰো তেতিয়া হলে। Here comes the first question of the day. Question দিছে কি he is junior dash all his colleagues. এটো আমি কি কৰিব লাগে, এটা appropriate কি বহাব লাগে, preposition বহাব লাগে। অপশনস আমাৰ কি কি দিছে, junior in, junior of, junior between or junior to, which could be the appropriate option আমি ক'ব লাগে। common. Here comes the question number 1. প্ৰথমটো question যে তেওঁ কি বাকি গোটেই কলিগস বিলাকত কৈ অফিসত কাম কৰিছে নিশ্চয়, যে তেওঁ কি বুলি কৈছে যে বাকি গোটেই কলিগস বিলাকত কৈ তেওঁ কি হয়, জুনিয়ৰ হয় বুলি কৈছো। ঠিক আছে, সো আমি জানো জুনিয়ৰ, সিনিয়ৰ, ঠিক আছে, ইনফেৰিয়ৰ, সুপেৰিয়ৰ এইবিলাক হলে কি হ'ব বুলি কৈছিলো আমি, কি হয়, yes, আমি প্ৰিপজিশন কোনো পঢ়াম, ইট ইজ টু অনলি, ৰাইট। টু, অপশন ডি ইজ দা ৰাইট আনসাৰ। কোনোবা উত্তৰ দিছে, শুদ্ধ উত্তৰ, এবসলিউটলি কাৰেক্ট। জুনিয়ৰ নো পাৰবিন, জুনিয়ৰ ইন নহয়, জুনিয়ৰ হলে সিনিয়ৰ হলে আমি সদায় মনত ৰাখিব লাগিব যে প্ৰিপজিশন আমাৰ কি হ'ব, টু হে হ'ব। ঠিক আছে, junior to, senior to, alright, superior to, inferior to, ঠিক আছে, yes, that's correct, exactly যেটো কৈছা, absolutely চাব পৰা এন্ট্ৰেন্সৰ কাৰণে। then next question to চাও আমি, which pair is a reciprocal pronoun? তলৰ কেইবাটা পেয়াৰ দিয়া আছে, যেনে myself, himself, I, we, each other, one another, this আৰু those। তাৰ ভিতৰত কোনটো পেয়াৰ কি হয় বুলি কৈছো, ৰেচিপ্ৰকেল প্ৰনাউন হয় বুলি কৈছো। ৰেচিপ্ৰকেল প্ৰনাউন সেইটো হয় বুলি কৈছো যিটো এটা মিউচুৱেল একচন বা এটা কি দেখুৱাই বুলি কৈছো, মিউচুৱেল ৰিলেশনশ্বিপ দেখুৱাই বিটুইন টু পিপল বা দুটা বস্তুৰ মাজত। ঠিক আছে, সো এটোকে কোৱা হয় ৰেচিপ্ৰকেল প্ৰনাউন বুলি কোৱা হয়। অলৰাইট, আৰু ইংৰাজীত কি হৈছে, ৰেচিপ্ৰকেল প্ৰনাউন মূলতঃ দুটাই আছে। ঠিক আছে, দুটাকে কোৱা হয়। সেইটো হ'ল কি কি যে এটা হ'ল কি ইচ আদাৰ আৰু অন্যটো হ'ল ওৱান আনাদাৰ। গতিকে আমাৰ ইয়াত অপচন আছে, কি আছে বাৰু, সি, ৰাইট। কোনোবা উত্তৰ দিছে, সো তলৰ কোনটো পেয়াৰ ৰেচিপ্ৰকেল প্ৰনাউন হয় বুলি কৈছো। সো কি মাইসেলফ, হিমসেলফ নহয়, আই, উই নহয়, দিস, দোজ নহয়, অপশন সি। কি হ'ব, বি নহয়, কোনোবা বি কৈ আছে নহয়, অপশন সি, ইচ আদাৰ আৰু কি ওৱান আনাদাৰ। কেনেকৈ হয় বুলি ক'লো যে সিহঁতক ইউজ কৰা হয় কি ক'বৰ কাৰণে, দুটা বা তাতকৈ বেছি সাবজেক্ট একেলগে কি কৰা হয় বুলি কৈছে, সেম একচন বা সেম মটিভত ইউজ কৰা হয়, যেনে ইচ আদাৰ, ওৱান আনাদাৰ। ঠিক আছে, একেলগ কৈ দিয়া হয় বুলি কৈছে। কেনেকৈ কৈ দিয়া হয়, দে আৰ ইউজ when two or more subjects are what are perform the same action towards each other। গতিকে হল কি ই ৰেচিপ্ৰকেল প্ৰনাউন, each other আৰু one another। ঠিক আছে, গতিকে আমি কথাটো অকমান মনত ৰাখিম যে each other আৰু one another এটা হল কি ৰেচিপ্ৰকেল প্ৰনাউন। ঠিক আছে, ওকে, ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ আমি এতিয়া। ওকে, কি দিছে ইনষ্ট্ৰাকশন এবাৰ চাই লওঁ, যে ইন দা ফলোইং কুৱেশ্যনছ, তলৰ প্ৰশ্নটো কি দিছে, এ সেন্টেন্স হ্যাজ বিন গিভেন ইন ডাইৰেক্ট অৰ ইনডাইৰেক্ট স্পীচ। গতিকে কি বুলি কৈছে যে তলৰ বাক্যটো ডাইৰেক্ট বা ইনডাইৰেক্ট এটা সেন্টেন্স দিয়া হৈছে। নাও চুজ দা অল্টাৰনেটিভ হুইচ বেষ্ট এক্সপ্ৰেছেছ দা সেম সেন্টেন্স ইন ইনডাইৰেক্ট অৰ ডাইৰেক্ট স্পীচ। সো অল্টাৰনেটিভটো আমি ইউজ কি কৰিব লাগে, সিলেক্ট কৰিব লাগে। কুৱেশ্যনটো কি দিছে আমি চাই লওঁ এবাৰ। পিংকি said to গৌৰৱ, পিংকিয়ে কি কৈছে, গৌৰৱক কৈছিল, কি বুলি কৈছিল, will you help me in my work just now? তুমি মোক এতিয়া just now তুমি মোক কামটোত সহায় কৰি দিবানে, এই মুহূৰ্তৰে মানে এতিয়া তুমি মোক কামটোত সহায় কৰি দিবানে, সেই বুলি সুধিছিলে। কোনে সুধিছিলে, পিংকিয়ে সুধিছিলে। কাক সুধিছিলে, গৌৰৱক সুধিছিলে বুলি কৈছো। সো এ বি চি ডি, which are the options, let us see which could be the correct answer. Pinky asked Gaurav if he would help her in her work just then. Or Pinky questioned to Gaurav that will you help me in my work just now. Or Pinky told Gaurav whether he will help her in her work just now. Or Pinky asked Gaurav that will he help in her work just now. Which could be the options? Yes. Okay. কোনটো হয় আমি জাস্ট ক'ব লাগে। কোনে কৈছে বুলি ক'লো, পিংকিয়ে কৈছে। কাক কৈছে, গৌৰৱক কৈছে যে মোৰ কামটো তুমি এতিয়া সহায় কৰি দিবা নেকি। Yes, which could be the option? Come on.
Yes, Kiran, good evening. আমি অলরেডি অলপ এটা প্র্যাকটিস সেট এটা কম্বাইন্ড এটা এমসিকিউ সেট লৈ আহিছো ঠিক আছে তাৰে আমি কি কৰিছো কোৱেশ্চনটা ডিসকাস কৰি আছো আৰু এটো হল কি এটা নেৰেশন হয় ওকে উত্তৰ আমাৰ দি আছে ইটস আ মিক্সড ৰেসপন্স ইট সিমস কোনোবাই এ কৈছো কোনোবাই ডি এন্ড কোনোবাই অফ কোর্স আমি সি কৈ আছো যে আমি কথাটো চাইলা প্ৰথমে পিংকিয়ে গৌৰৱক কৈছিল কি বুলি কৈছিল যে তুমি মোক কামটোত এতিয়া সহায় কৰি দিবা নেকি এতিয়া সহায় কৰি দিবা নেকি Yes, Dimpy, Vanita and few others. In fact, Dipsika aru konba koi asu. The Pinky asked Gaurav if he would help her in her work just 10. Now change into 10, right? And again, যদি will আছে auxiliary verb হয়, right? Auxiliary verb যদি আমাৰ reported speech to আৰম্ভ হয়, তেতিয়া কি হ'ব লাগিব? Indirect speech কওঁতে তাৰ ঠাইত if বা whether আহিব, গতিকে হেতু আছে. Will to change হৈ যাব, would লৈ হেতু আছে, right? আনতে ইন্ট্ৰোগেটিভ হলে সেই ঠাইত কি হ'ব লাগিব আক্স হ'ব লাগিব গতিকে যি সকল নাম মেনশন কৰিছিল সকলোৱে কৈছিল অপচন এ আৰু কোনবা কৈছিল অপচন এ ইন ফ্যাক্ট এ ইজ দা ৰাইট আনসাৰ ঠিক আছে কোনে কুশলে কৈছিল সি বুলি সো সি টো কেনেকৈ হ'ব Pinky told Gaurav whether he will help her in her work just now এটো অপচন আমাৰ কি হোৱা নাই উত্তৰটো শুদ্ধ নহয় কেনেকৈ নহয় উত্তৰটো আই হপ কথা ক্লিয়াৰ কৰি দিলো কেলে will to ঠাইত would হ'বই লাগিব বাট ইয়াত কি হৈ আছে will to will হৈ আছে ৰাইট Again, kele auxiliary verb হোৱাৰ লগে লগে আকৌ if বা whether আহিবলে ইয়াত আছিল whether head fine but just now to আমাৰ nearness to আমাৰ distance হৈ যাবলে indirect speech কৰোতে হেৰু ইয়াত চেঞ্জ হোৱা নাই আৰু কি হ'ব interrogative sentence ৰ reporting verb to ঠাইত আমি সদায় asked বা inquired of যিকোনো এটা ব্যৱহাৰ কৰিম সো asked to ইয়াত আছে আনতে ইয়াত কিন্তু told আছে যেটো আমি assertive sentence ৰ ব্যৱহাৰ কৰো সো কি হয় option C is not a right answer ঠিক আছে আমাৰ অপচন এ টো হে শুদ্ধ উত্তৰ anyway thanks for your answer thanks for your prompt answer okay next আসলে কি the never tell a lie কেতিয়াও মিছা কথা নকবা বুলি কৈছিল right so simple adverb of manner adverb of place adverb of time or none of the above কোনটো হ'ব পাৰে বুলি কৈছিল এটো কোনটো হয়নো যে কেতিয়াও মিছা কথা কব নালাগে এটো কি হ'ব পাৰে আমাক জাস্ট আমি ক'ব লাগে যে কোনটো হয় adverb of manner হয় adverb of place হয় adverb of time or none of the above নে ওপৰ এটাও নহয় কোনটো হয় আমি জাস্ট ক'ব লাগে yes okay yes manner of পৰে correct যে কেলে কাৰণ মিছা কথা নকবলে কৈছে so obviously it is a part of what manner only okay yes it is a part of manner so yes option A is the right answer correct answer ঠিক আছে Next to Saswami, he does said so yesterday. Themself, herself, himself, itself. He themselves said so yesterday. He herself, he himself, or itself. মানে ইয়াত কি ক'ব লাগে insert appropriate pronoun আমি ইয়াত কি ক'ব লাগে কোনটো বহিব লাগে pronounটো আমি ইয়াত ক'ব লাগে ঠিক আছে কি কালি নিজে কৈছিলে কি হে বুলি কি কেতিয়া কৈছিলে কালি কৈছিলে কি বুলি said so হে বুলি কৈছিলে মানে কি কেতিয়া কৈছিলে কালি কৈছিলে বুলি ক'ব লাগে right so he হলে আমি কি কম themselves হ'ব themselves তো আমাৰ কি হ'ব তেতিয়া হলে adverb of time নহয় ঠিক আছে কোনে কৈছিলে ডিপু কৈছিলে সময় বুজোৱা হোৱা নাই ঠিক আছে তাৰ আমাৰ manner টো বুজাছিলে নহয় জানো ঠিক আছে যে মিছা কথা নকবলে কৈছিলে alright yes again আমি সি কৈছো যে he themselves no themselves হলে হিহৰ হল দেন herself হলে তাই নিজে itself বুলি ক'লে এইটোৱে নিজে আনতে হি নিজে কৈছে গতিকে হি কি হ'ব obviously একেবাৰে শুদ্ধ উত্তৰ আমি সকলো শুদ্ধ উত্তৰ দিছো option C is the right answer he himself said so yesterday himself right is himself correct আমি প্ৰত্যেককে শুদ্ধ উত্তৰ দিছো he himself pronoun is what option C correct প্ৰত্যেককে শুদ্ধ উত্তৰ দিছো very good in fact easy হয় নহয় জানো okay which of the following word remains always in plural form তলৰ কোনটো word কি হয় সদায় plural formত থাকে আমি ক'ব লাগে word কিটা কি কি আছে furniture fly video nursery okay তলৰ কোনটো word সদায় plural formত থাকে আমি ক'ব লাগে come on উত্তৰ দিবলৈ যত্ন কৰো yes তলৰ কোনটো word সদায় plural আৰু singular form মানে বা plural form টো একে always in plural formতে থাকে মানে একেটা ফৰ্মতে থাকিব that is plural okay উত্তৰ দেখি আছো okay good nursery কৈছা কিছু মানে nursery টো আমি কি কৈছো যে plural formত সদায় থাকে বুলি কৈছে but other than that
other than that আমি প্ৰত্যেকই আমি বহুতে in fact if not প্ৰত্যেকই বহুতে আমি কি দিছো শুদ্ধ অৰ্থ দিছো that is furniture right furniture word to it's there always in plural form absolutely বহুতে শুদ্ধ অৰ্থ দিছা এক দুই আমি কৈছিল সীমাই কৈছিল জমি and few others আমি কৈছিল nursery nurseries it's there in singular plural আছে plural ঠিক আছে furniture আকৌ আমাৰ কি হ'ব plural only या केतियो আমি কি নকৰো সিঙ্গুলার বুলি আকৌ বা প্লুৰাল বুলি ফাৰ্নিচাৰছ নকওঁ সো ফাৰ্নিচাৰ ইটসেলফ ইজ প্লুৰাল ঠিক আছে ইয়াৰ আমি কেতিয়াও মই বহুতখিনি বস্তু কিনিলো গতিকে আই হ্যাভ পাৰচেজ মেনি ফাৰ্নিচাৰছ নকওঁ মানে ঠিক আছে ফাৰ্নিচাৰে হৈ থাকিব অলৰাইট সো দিস মিন্স দিস ইজ দ্য ওয়ার্ড হুইচ অলওয়েজ ৰিমেইনছ ইন হোৱাট প্লুৰাল ফৰ্ম ঠিক আছে ফাৰ্নিচাৰ উইল ৰিমেম্বাৰ দিস থিং ওকে আপ নেক্সট again একেধৰণৰ এটা কোৱেশ্চন আছে which of the following word remains always in what plural form তলৰ কোনটো word সদায় plural formত থাকে poetry tourists belief women কোনটো থাকে কমন উত্তৰ দিবলৈ আমি অকমান যত্ন কৰো okay অকমান যত্ন কৰো meanwhile give me a time second time yes okay কোনবা উত্তৰ দিছা okay অপচন এ কৈ আছো আমি কোনৱে অলৰাইট যে তলৰ কোনটো শব্দ কি হয় প্লুৰাল ফৰ্মত সদায় থাকে yes okay উত্তৰ আমি কৈ আছো মিক্সড ৰেসপন্স अगेन গৈছে ঠিক আছে আমি চাম কোনবা আমি কৈ আছো কি বুলি women আমাৰ প্ৰশ্নটো কি আছে যে তলৰ কোনটো শব্দ সদায় প্লুৰাল ফৰ্মত থাকে ঠিক আছে আমি এটো যদি চাও women আমি যি সকলে কৈ আছো অপচন ডি ইয়া আমাৰ প্লুৰাল ফৰ্মটো কি হ'ব একেবাৰে উলাই থকা কথা নহয় জানো women m a n m e n ৰাইট কাৰেক্ট আনতে poetry টো আমাৰ সিঙ্গুলাৰ হয় ঠিক আছে poetry টো সিঙ্গুলাৰ হয় কেনেকৈ হয় poetry সিঙ্গুলাৰ now that refers to the art of writing poems যে কবিতা লিখাৰ যেটো আৰ্ট যেটো কলা হেতু ৰেফাৰ কৰিব কাৰণে আমি poetry কোৱা হয় এটা সিঙ্গুলাৰ হয় কিন্তু ইন্টাৰেস্টিং কথাটো কি যে এটো সদায় কিন্তু প্লুৰাল সেন্সটো একেটাই ব্যৱহাৰ কৰা হয় তাৰ মানে এই ওয়ার্ডটোৱে অপচন এ টোৱে কি হয় সদায় it always there in plural form only তো poetry word to কি হয় singular and plural দুইটা কি হৈ থাকে একে হৈ থাকে ঠিক আছে যদিকে সি কৈছিল believes it's not that thing tourist নহয় ঠিক আছে সো কি হ'ব আমাৰ অপচন এ আমি বহুতে ইনফ্যাক্ট এ দিছিলো সো those who have given option a are all correct সকলে শুদ্ধ উত্তৰ দিছা ঠিক আছে and it's pretty good আমি কথাটো অকমান মনত ৰাখিম যে poetry word to কি হয় singular and plural it's always what same it's plural form only I mean যদি singular sense হয় it's always remains plural now choose the correct sentence তলৰ কোনবা এটা বাক্য মানে শুদ্ধ হৈ আছে ঠিক আছে তলৰ এটা বাক্য শুদ্ধ হৈ আছে এটাই হৈ আছে হেতু আমি বাছিব লাগে যে কোনটো সেন্টেন্স শুদ্ধ হৈ আছে neither of you can go the neither of you can go who is came the boy who works hard must succeed all right okay then none can did it আমি অৰ্থটো anyway আমি বুজি পাছো প্ৰতিটো বাক্য নহয় জানো যে তোমালোক এটাও যাব নোৱাৰা প্ৰথমটো কথা তাবা কৈছে যে কোন আহিছিল হেতু খুদিবৰ কাৰণে আমি কি বুলি কৈছো হুইচ কেম নেক্সট আমি কি বুলি কলো দা বয় হুইচ ওয়ার্কস হার্ড মাস্ট সাকসিড মানে লৰাটো যিবিলাক লৰাই মানে কষ্ট কৰে সিহঁতি সাকসিড হয় এন্ড কৈছে যে কোনেও নান ক্যান ডিড ইট কোনেও কৰিব নোৱাৰিলে কিন্তু আমি যদি চাও কি হ'ব পাব yes there it is প্ৰত্যেককে শুদ্ধ উত্তৰ দিছো কিন্তু মিডলিন কি কলা অপচন সি কৈ আছে দা বয় হুইচ ওয়ার্কস হার্ড হ'ব না হুইচ টু আমি এটা অবজেক্টত আমি কোনোবা অবজেক্টৰ ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰো মেইনলি ঠিক আছে বা আমি মানুহৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰো এনেকুৱা নহয় যে আমি মানুহৰ ক্ষেত্ৰত হুইচ টু ব্যৱহাৰ নকৰো বাট মেইনলি আমি মানুহ আৰু অবজেক্ট দুইটা ক্ষেত্ৰত ব্যৱহাৰ কৰিম সো আমি যদি কওঁ যে সেই সকল যি সকলে পৰিশ্ৰম কৰে সিহঁতি সাকসেস হ'ব ইন দ্যাট কেস উইল ইউজ what the boy who worked hard right the boy who works hard must succeed or will get succeed আমি এনেকৈ ক'ব পাৰো নহয় জানো this means এই সেন্টেন্সটো ভুল হৈ আছে none can did it হ'ব নোৱাৰে again right none can either do it right or none could do it ক'ব পাৰো আমি যে কোনো কৰিব নোৱাৰিলে বুলি ক'ব পাৰো বা who is came কেতিয়া হ'ব নোৱাৰে right this means neither of you or neither of you can go option a is what
correct sentence, right? Neither of you can go. Tomorrow eta jabo nora boli koisu. Gotike yat ki ase? It is grammatically a correct sentence. Correct? Most of you have given correct answer. Very good. Yes. Okay. Thik ase? Noi janu. Response hokole korisa bahut prompt ba joldi joldi response korisa. It's pretty good. Yes. It should be who. Okay. Okay. Good. Madeline, it's you said who. Okay. Fine. I got your answer. Yes. Tumi hetu koisila. Very good. Okay. Now ami kobo laibo next sentence to choose the correct common noun. Tolor kuntu common noun hoy? Class, policy, silver, villages. Come on. Keta ma second episode ami uthore dibole sao. Tolor kuntu common noun hoy? Yes. Reply fast. Tolor kuntu common noun hoy boli kose. Yes. Ami kobo lage. Okay. Class koisu. All right. Aru kisumane koisu ami silver. Okay. किरण हिंदी में एक्सप्लेन करने के लिए बोल रहा है तुमने. I wish I could, but अभी देखो जितना लोग अभी देख रहे हैं ना वो लोग तो मतलब असमीज है एंड दे विल फील मोर कंफर्टेबल इन असमीज ओनली. सो असमीज एंड हिंदी आई मीन इंग्लिश बारी बारी में दोनों लैंग्वेज में बोलूंगा. ठीक है. सो आई होप दिक्कत नहीं होगा तुम्हारा. राइट. हिंदी में बोलने से इक्का दुक्का और बाकी लोगों को दिक्कत हो सकता है. ठीक है. इसलिए थोड़ा कॉर्पोरेट करो ना प्लीज. या किरण. ओके. एनीवे आंसर इज गिवन. क्लास, पॉलिसी, सिल्वर, ब्लेजर्स. त्यार आमी उत्तर দি আছো কি বুলি যে বহুতে কৈ আছে ক্লাস. ओके. क्लास. অলৰাইট. যে ক্লাস তো এৰা কি বুলি কৈছে যে কমন নাউন যে শ্ৰেণী. यस শ্ৰেণী বুলি ক'লে কমন নাউন হয়. यस ইট ইজ কারেক্ট. বাট আমি যদি এই গিৰা ভিতৰত যে আমি কথাটো ক'বলৈ চাও. ঠিক আছে. এই বাকি কিটা ক্ষেত্ৰত যে পলিসি হলে এটা এবস্ট্রাক্ট নাউন নহয় জানো. ই হলে এটা পলিসি এবস্ট্রাক্ট নাউন and the silver হল কি এটা material noun নহয় জানো যেটা এটা ধাতু বুজাছে. রাইট. ওকে. বাট ভিলেজার্স যদি ভিলেজার্স যদি চাও আমি গাঁওবাসী বুলি কৈছো. সো গাঁওবাসী বুলি ক'লে কিন্তু আমি কমন কে বুজাছো. ঠিক আছে. গাঁওবাসী বুলি ক'লো আমি কিন্তু কমন লৈ বুজাছো ভিলেজার্স. গতিকে কি আৰু তাত মানে সকলোকে বুজোৱা আছে. ল'ৰা ছোৱালী পুৰুষ মহিলা উভয়কে সবকে বুজোৱা আছে. সো কমন নাউন হিচাপে আমি ইয়াত কিন্তু মোৰ এপ্ৰোপ্ৰিয়েট ইজ অপশন ডি অনলি ভিলেজার্স. ঠিক আছে. কোনো কোনে কৈছা. অলৰাইট. Appropriate answer is option D. Now Mohan will come here. Mohan ইয়ালৈ আহিব. কোৱেশ্চনটো হ'ল যে মোহন ইয়ালৈ আহিব. ঠিক আছে. না এটা কথাটো ক'ব লাগে এটো কোনটো এডভাৰ্বত পৰিব. আমাৰ এডভাৰ্ব সিলেবাসত আছে নহয় জানো. পাৰ্টস অফ স্পীচ আমাৰ সিলেবাসত আছে. তাৰে এডভাৰ্ব আছে, আমাৰ প্ৰিপজিশন আছে, নাতি ভাৰ্ব আছে. কাৰেক্ট. গতিকে বাকি কিটাকো আমি ইগনোৰ কৰিব নোৱাৰো. ইনফ্যাক্ট বাকিখিনি ক্ষেত্ৰত আমাৰ কি হ'ব কনজাংশন বা বাকি জিৰা থাকিলে এডজেক্টিভ এইবিলাকৰ পৰাও কোৱেশ্চন দুই এক আহি যাব পাৰে নহয় জানো. কথাটো হ'ল যে এটা কোনটো হ'ব পাৰে এডভাৰ্ব অফ নাম্বাৰ, এডভাৰ্ব অফ ম্যানাৰ, এডভাৰ্ব অফ ডিগ্ৰী অৰ এডভাৰ্ব অফ প্লেস. কোনটো হ'ব পাৰে মোহন উইল কাম হিয়াৰ বুলি ক'লে. আমি কি কৰিছিলো আমি এডভাৰ্ব পঢ়িছিলো নহয় জানো আগৰ ক্লাছত. কোনোবা এটা ক্লাছত নিশ্চয় মনত আছে. ইয়েস প্ৰত্যেকে ইনফ্যাক্ট প্ৰত্যেকে শুদ্ধ উত্তৰ দিছো যে তেওঁ কলৈ আহিব ইয়ালৈ আহিব বুলি কৈছো. মোহন আহিব ইয়ালৈ. ঠিক আছে. ইয়ালৈ আহিব. গতিকে এটা নিৰ্দিষ্ট ঠাই কথা কোৱা আছে না. ইয়ালৈ আহিব বুলি কৈছো. গতিকে কিয় নাম্বাৰ নহয়, ম্যানাৰ নহয়, ডিগ্ৰী নহয়, ইট ইজ প্লেস. ৰাইট. অপশন ডি. প্ৰত্যেকে শুদ্ধ উত্তৰ দিছো. সিম্পল এডভাৰ্ব অফ প্লেস মানে এডভাৰ্ব অফ প্লেস বুজাছে নহয় জানো. অপশন ডি ইজ দ্য ৰাইট আনসাৰ. ঠিক আছে. ইয়েস. ওকে. ভেরি গুড. কোনোবাই কৈছা ব্লেজাৰ্স ভাবিছিলো বুলি. ইয়েস. ইয়েস ব্লেজাৰ ইজ ইন ফ্যাক্ট দ্য ৰাইট আনসাৰ. কারেক্ট. নাও out of which is the correct collective noun. তলৰ কোনটো সমষ্টিগত নাউন হয় মানে. ঠিক আছে. নলেজ, বুক, গ্ৰেপছ আৰু ৰক. তলৰ কোনটো আমাৰ কি আছে বুলি কৈছে সমষ্টিগত নাউন হয় আমি ক'ব লাগে. ঠিক আছে. ওকে. ইয়েস. অপশন আমি কৈ আছো গ্ৰেপছ কৈছো কিছুমানে. ওকে. আৰু কোনোবা কৈ আছো নলেজ. সি নলেজ, বুক
অলৰাইট rock ekira hoy janu সমষ্টিগত নাউন বুলি কৈছে কালেক্টিভ নাউন কোনটো হয় তলৰ কোনটো কালেক্টিভলি এটাক কৈছো মানে আমি হেতু কৈছে নলেজটো আমি কালেক্টিভলি কম নে বাৰু হেতু obviously it is something abstract right book বা rock these are something material হয় নহয় জানো এটো কি হ'ব rock বুলি কলে আমি কি হ'ব this is something you know material হয় obviously then again কি হ'ব grabs আমি যি সকলে কৈ আছে অপচন সি grabs এটো আমি এখিনি নাউনক আমি একেলগে কৈছো grabs বুলি রাইট এখিনি গতিকে yes option c is the what example of what collective noun so option c grabs is the right answer here আমি বহুতে উত্তৰ দিছো option c বুলি yes correct collective হয় yes okay next question to চাও আমি এতিয়া পিছৰে কৈছো choose the best synonym for each of the following words অলপ words আছে আমাৰ তো আৰু ডন পাম আমি কি কৰিব লাগে এতিয়া synonym to কব লাগে word told furious word to synonym আমাৰ options কি দিছে very playful very calm very angry or interested কোনটো হ'ব পাৰে কমন আমি উত্তৰ দিবলৈ যত্ন কৰো অৰ্থটো যদি আমি ডিসকাস কৰি দিও আমাৰ উত্তৰটো ওলাই থাকিব yes so furious আমি নিশ্চয় বুজি পাছো নহয় জানো furious আমি কিহত হম ফূৰ্তিত হম নহও ৰাইট furious আমি হম কিহত yes furious আমি কিহত হম নিশ্চয় interested নহয় আমাৰ right calm নহয় playful নহয় okay গতিকে আমাৰ কি হ'ব furious মানে খঙত মানে আমি কি হৈ যোৱা খঙত অগ্নিহৰ আমি যেটো আমি খুব খঙত এক জ্বলি পকি যোৱা যে গতিকে কি আছে very angry অপচন আমাক কোনোবাই দি আছে c বুলি c yes very angry furious synonym what very angry option c is the right answer once again ama c to hol ki shuddha uttor now is we need to insert an appropriate preposition sentence to ki dise I once saw a man walking this a rope over above on at okay kunubai nishchoy dekhisa right je moi dekhisilu boli koise ebar dekhisilu manhu ejonok khuskai goi ase kodi goi ase ৰছী এডাল ওপৰে গৈ আছে বুলি কৈছে ওকে দেখিছা নিশ্চয় তেনেকে কৰবাত ৰাইট মুভিডালো দেখিছো আমি মুভিটা দেখিছো আৰু ৰছীৰ ওপৰত খুসকাই যোৱা yes মই এবাৰ দেখিছিলো বুলি কৈছে কি দেখিছিলো এজন মানুহে খুসকাই গৈ আছিল কোদি এটা ৰছী ওপৰেৰে গতিকে সেই ৰছী ওপৰে বকলে over a rope above a rope on a rope or at a rope which could be the appropriate preposition আমি ক'ব লাগে so far কিনা আমি বহুত শুদ্ধ উত্তৰ দি আছো yes walking what over a rope নহয় it is walking on a rope আমি বহুতে শুদ্ধ উত্তৰ দিছো অপচন সি কোনবা আমাক কৈছিলো বেলেগ কিবা এটা কৈছো above কৈছিলো সাগে নেকি over কৈছিলো it is on only all right above নহয় little প্ৰিয় আমি above মানে ওপৰত হৈ যাব above বুলি কিবা এটা ওপৰত বাট এটো আমি ৰছীডালৰ ওপৰেদি গৈছে তাৰ মানে কি হৈছে it surface ৰছীডালৰ টাচ হৈ গৈ আছে right টাচ হৈ গৈ আছে সো সারফেস যেটা লাগি থকা বুজাবৰ কাৰণে আমি সদায় প্ৰিপজিশন অন হে ব্যৱহাৰ কৰিম ঠিক আছে গতিকে অপচন সি এগেইন আমাৰ অপচন সি টো শুদ্ধ আছে অলৰাইট what about this each of the boys have read the book are reading the book has read the book have been reading the book the প্ৰতিটো লৰাই কি কৈছে বুলি কৈছে কিতাপখন কি কৈছিলে বুলি কৈছো পঢ়িছে কোনোবা এখন কিতাপৰ কথা কোৱা হৈছে ঠিক আছে আৰু কৈছে যে প্ৰতিটো লৰাই এই কিতাপখন পঢ়িছে বুলি কৈছো each of the boys this is what the subject is the প্ৰতিটো লৰাই কিতাপখন পঢ়িছে সো কোনটো হ'ব পাৰে বাৰু কমন আমি এইটো উত্তৰ দিবলৈ চাও yes ভাৰতে কৈছা শুদ্ধ কৈছা কথাটো আমি এইটো চাও এটা উত্তৰ দিবলৈ কাৰণে যে প্ৰতিটো লৰাই কিতাপখন পঢ়িছে কোনোবা এখন পাৰ্টিকুলাৰ কিতাপৰ কথা কৈছো খুব সাপোজ বহুত হেল্পফুল কিতাপ আৰু কৈছে প্ৰতিটো ষ্টুডেন্টে প্ৰতিটো লৰাই কৈছে কিতাপখন পঢ়িছে ওকে সো এটা ক'ব লাগে have read the book boys আছে কি নাম হেতু সাম boys আছে ইয়াত ৰাইট সো গতিকে ইয়াত ভাৰ্বটো কি হ'ব have read the book হ'বলে have read are read has read or have been reading have হ'বনে has হ'বনে are হ'ব or yes have been হ'ব পাৰে আমি ক'ব লাগে but in fact here we are আমি বহুতে কৈ আছো অপচন again it is c আমি যদি চাইছো back to back আমাৰ c এ শুদ্ধটো হৈ আছে নহয় জানো so once again it is option
see কেনেকৈ যে each of the boys it is considered to be what it is considered as what singular only ঠিক আছে এলে এটো সদায় আমি singular বুলিহে কনসিডাৰ কৰা হয় গতিকে singular phrase singular noun it takes what singular verb so has read the book হ'ব লাগিব নহয় নি so each of the boys has read because it is singular so verb must be singular cannot be have read হ'ব হেকানে নোৱাৰে ঠিক আছে option C is the right answer yes শুদ্ধ অৰ্থ in fact বহুত শুদ্ধ অৰ্থ দিছা very good ya পাছৰ প্ৰশ্নটো চাও আমি there dash a cow and a horse in the field was is where will পথাৰত ঠিক আছে পথাৰখনত বা পথাৰত কি আছে বুলি কৈছো এজনী গৰু আৰু এটা ঘোঁৰা দুইটা আছিল মেবি ঘাঁহ খাই আছিল ইয়া গতিকে পথাৰত ঘোঁৰা এটা আৰু গৰু এজনী কি কৰি আছিল বুলি কৈছো বা চৰি আছিল বুলি কৈছো so preposition কোনটো হয় আমি ক'ব লাগে there was a cow there is a cow there were a cow or there will a cow কোনটো হ'ব পাৰে আমি ক'ব লাগে okay উত্তৰ আমি দি আছো it's very good yes okay আমি কৈ আছো was কৈছো আমি এটা কথা চাই লওঁ কেনেকৈ যে a cow and a horse ঠিক আছে দুটা noun it's joined by a what joined by a conjunction that is an তেনেকুৱা ক্ষেত্ৰত সদায় আমাৰ কি হবে it always considered as plural ঠিক আছে এটো plural হৈ যাব ঠিক আছে plural হ'ব and a plural যদি হৈ যায় ঠিক আছে subject to যদি a cow and a horse যদি plural হয় তেতিয়ালে verb must be plural right so there was হ'ব নোৱাৰে কাৰণ কেলে plural হৈছে গতিকে it cannot be was is হ'ব নোৱাৰে one second কেলে কাৰণ আছিল বুজাইছে pastত বুজাই আছে again it's plural so is হ'ব নোৱাৰে will হ'ব নোৱাৰে one second it is option C there were yes আমি বহুতে শুদ্ধ অৰ্থ দি আছো there were যি সকলে C কৈ আছো আমি we are right we are on track that there were a cow and a horse in the field ঠিক আছে easy question হয় okay the owner of these books have gone were gone has gone will gone কোনটো হ'ব পাৰে যে এই মানে কি হল বুলি কৈছো এই কিতাপখনৰ ওনাৰ জন গল গৈ বুলি কৈছো yes কিতাপবিলাকৰ বা কিতাপবোৰৰ ওনাৰ জন কি হল গল গৈ have gone were gone has gone বা will gone again কিতাপখিনিহে বেছি আছে important one কিতাপখিনি বা কিতাপবোৰৰ কথা কৈছো ঠিক আছে but owner is one only so কি হ'ব না have gone হ'ব নোৱাৰে right উত্তৰ আমি দি আছো okay were gone হ'ব নোৱাৰে again it is C has gone হ'ব লাগিব the owner of this book has gone যে এই কিতাপবিলাকৰ যিজন owner আছিল তেওঁ এতিয়া গল গৈ আৰু is has gone option C only now antonym এটা ক'ব লাগিব choose the correct antonym of the given word to হল আমাক কি tolerance word টোৰ আমাক কি ক'ব লাগে আমি antonym বা বিপৰীত শব্দ ক'ব লাগে ঠিক আছে বিপৰীত অৰ্থ বুজা শব্দটো ক'ব লাগে এই চাৰিটা অপচনৰ ভিতৰত হেতল কি forbid looting brawl or plea ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে আমাৰ অপচন ঠিক আছে yes which could be the answer আমি word to ডাইৰেক্ট কৈ দিম বা anyway আমি অপশনস কলো হ'ব আমি I mean A B C D কোনটো হ'ব পাৰে ইয়া কি হ'ব antonym it's not about synonym right আমি কোনটো আমি ইয়াৰ opposite meaning কোনটো বুজাছে forbid looting brawl or plea কোনটো আমাৰ বুজাছে আমি হেতু ক'ব লাগে yes okay there we are সকলো আমি শুদ্ধ উত্তৰ দি আছো so far আমি শুদ্ধ উত্তৰ প্ৰত্যেককে দি আছো কি বুলি কৈছে সহ্য কৰা তাবা কি আছে তাৰ হেতু কি হ'ব তেতিয়ালে বিপৰীত বাধা দিয়া কিবা তুমি সহ্য কৰি আছে তোমাৰ ওপৰত অত্যাচাৰ হৈছে কিবা এটা হৈছে তুমি সহ্য কৰি গৈ আছা আনতে তুমি সহ্য কৰা অপজিট ডাল কি হৈ গৈছে সহ্য নকৰিলা বা তুমি বাধা দিছা যে কেলে এটো হ'ব কেলে মোক এনেকুৱা কৰিবা গতিকে কি আছে forbid means বাধা দিয়া right option A yes
আমি বহুতে কৈ আছো অপচন এ ঠিক আছে অপচন এ ইজ দ্য ৰাইট আনসাৰ ইনডিড টলাৰেন্স ফৰবিড again আমি অ্যান্টোনিম কম again এটা অ্যান্টোনিম কম ওয়ার্ডটো হল স্মাইল আমি অনবৰত যেটো কৈ থকা শব্দ স্মাইল ৰাইট স্মাইল ওয়ার্ডটো আমি কি ক'ব লাগে অ্যান্টোনিম ক'ব লাগে বিপৰীত অৰ্থ বুজোৱা শব্দ ক'ব লাগে অপচনস আছে আমাৰ লাভ গ্ৰীন জোক এন্ড ফ্ৰাউন which could be the thing yes okay আমি স্মাইল শব্দটো বিপৰীত শব্দ অৰ্থ বুজোৱা শব্দটো ক'ব লাগে অ্যান্টোনিম বা অপোজিট ওয়ার্ড ক'ব লাগে আউট অফ দিস ফোর লাভ গ্ৰীন জোক অফ ফ্ৰাউন ইয়াৰখিনি কি দিলা উত্তৰ যে লাভ কৰা হা আমি স্মাইল কৰিছো ৰাইট জোক কৰা বুলি ক'লে আমি যেটো অলপ খুটিয়া কৰা কৌতুক কৰা একেটা কথা আছে মোৰলেছ ৰাইট yes okay other than that আমি গৈ আছো উত্তৰ দি আছো okay কিছুমানে কৈছো সি and most of us আমি গৈ আছো কিহত অপচন ডি yes okay আমি বহুতে গৈ আছো ডি লে আমি চাও যে কি লাভ আৰু গ্ৰীন ঠিক আছে লাভ আৰু গ্ৰীন এই দুইটা কি বুজাছে একে হহা অৰ্থ বুজাছে ঠিক আছে দুইটাই স্মাইল কৰা অৰ্থ বুজাছে ঠিক আছে আনতে কি আছে জোক বুলি ক'লে যেটো কৌতুক বুজাছে সো ফ্ৰাউন এটা যেটো আমাৰ কি আছে এটা বহুত ৰুড যেটো আমাৰ অলপ অ্যাটিটিউড ঠিক আছে সেই নেচাৰটো বুজোৱা আছে ফ্ৰাউন বুলি ক'লে এটা এটা ফেচিয়েল এক্সপ্ৰেছন হয় আমাৰ মুখৰ এটা এক্সপ্ৰেছন হয় য'ত আমি দেখুৱাছো কি যে আমাৰ ডিসপ্লিজাৰ যে আমি কিবা এটা কথা আমি ভাল পোৱা নাই অলৰাইট কিবা এটা কথা এনেকুৱা এটা কথা বা কিবা এটা এটিটিউড ব্যৱহাৰ আমাৰ ভাল লগা নাই সো আমাৰ মুখৰ যিকোনো কথাটো আমাৰ মুখমণ্ডলৰ ফেচিয়েল এক্সপ্ৰেছনটো বুজি পোৱা যায় ৰাইট আমি যদি বহুত ফুৰ্তি বহুত সুখী হৈছে মনটো তেতিয়া আমাৰ মনটো অবিয়াসলি আমাৰ ফেচিয়েল এক্সপ্ৰেছন দুখ লাগিছে अगेन আমাৰ ফেচিয়েল এক্সপ্ৰেছন মুড তো ইনে অলপ ভাল নাই মুড অফ হৈ আছে अगेन আমাৰ চেহেৰাটো বা মুখখনলে চাই ধৰিব পাৰে अगेन কিছ ফ্ৰাউন অলপ যেটা ফেচিয়েল এক্সপ্ৰেছনটো দেখুৱা যায় যে আমি সামথিং উই আৰ ৰিয়েলি ডিসপ্লিজ আমাৰ কি হৈছে কিবা এটা আমি বেয়া পাইছো বা অসন্তোষ হৈছো বেয়া লাগিছে সো ফ্ৰাউন স্মাইল অ্যান্টোনিম কি হ'ব ফ্ৰাউন অপচন ডি yes আমাৰ এটো আছে কি these are it is there as part of what vocabulary আমাৰ সিলেবাসত আছে সো সিলেবাসৰ अगेन তাৰ উপৰি আমাৰ কি আছে সিনোনিম অ্যান্টোনিম বুলি আছে গতিকে আমি ইয়াৰ কাৰণে আমি প্ৰিপেয়াৰ থকাটো ভাল সিনোনিম অ্যান্টোনিম obviously আমাৰ আহিবই নহয় জানো আপ নেক্সট আমি এটা কি কম সিনোনিম কম ওয়ার্ডটো হল আমাৰ ভেগ একদম শুনি থকা শব্দ ভেগ ৰাইট ভেগ শব্দটো আমি এটা কি ক'ব লাগে যে অমাৰ্থ শব্দ কি ইয়াৰ আগত আমি কৈছিলো কি অ্যান্টোনিম now vague options we got like clear dim actual or full কোনটো হ'ব পাৰে ইয়াৰ সিনোনিম বা সমাৰ্থক শব্দ মানে একে অৰ্থ বুজা শব্দ আউট অফ দিস ফোর clear dim actual full ওয়ার্ডটো হল আমাৰ vague yes কোনটো হ'ব পাৰে ইয়াৰ অৰ্থ okay okay so far আমাৰ উত্তৰ হৈ আছে কি কি আমি উত্তৰ দিছো যে ভেগ ওয়ার্ডটো আমি কিছুমানে কৈছো অপচন ডি ফুল আমি অৰ্থটো অকমানকে চাইলাম বাকি সকলে আমি শুদ্ধকৈ কৈ আছে যে কি ভেগ বুলি ক'লে সামথিং যেটো কি আছে অস্পষ্ট ৰাইট ভেগ যেটো স্পষ্ট নহয় ক্লিয়াৰ নহয় হেতু হল কি ভেগ ক্লিয়াৰ বুলি ক'লে আমি বুজিব যেটো স্পষ্ট ৰাইট actual বুলি ক'লে যেটো হল প্ৰকৃত ফুল বুলি ক'লে ফুল আৰু পৰিপূৰ্ণ হৈ থকা নহয় জানো and the dim বুলি ক'লে কি দেখুৱায় এটা lag of what brightness যেটো মানে অলপ again স্পষ্ট নহয় মানে তাত কি নাই উজ্জ্বলতা নাই কম আছে ঠিক আছে বা ক্লাৰিটি নাই মানে স্পষ্টতা নাই গতিকে কি ভেগ অস্পষ্ট ডিম মানে কি হ'ব অস্পষ্ট অনলি ঠিক আছে অপচন বি ইজ দা ৰাইট আনসাৰ আমি বহুতে কৈছো yes ক্লিয়াৰ নহয় গতিকে কি হ'ব তাৰ সিনোনিমে ক'ব লাগে গতিকে অপচন কি আছে ডি বি দিস মিন্স ডিম is the right answer ঠিক আছে okay পিছতো চাও I am indebted dash you for your help to on which by come on আমি এটা appropriate preposition insert কৰিব লাগে এটা preposition insert কৰিব লাগে যে মই তোমাৰ প্ৰতি কৃতজ্ঞ ধৰুৱা হৈ থকা indebted ঠিক আছে কিহৰ কাৰণে তোমাৰ সহায়ৰ কাৰণে তুমি মোক কি দিলা বহুত ভাল সহায় কৰিছা ঠিক আছে গতিকে তাৰ কাৰণে মই তোমাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰম বুলি কৈছো গতিকে কি হ'ব পাৰে বাৰু yes
किरण रोज तो होता नहीं है क्लास ठीक है लेकिन वीकली जरूर होता है ग्रामर का ठीक है पहले भी अटेंड किया होगा तुमने राइट सो आई एम इनडेप्टेड মই কি হৈছে ইনডেপ্টেড হৈ আছো কাৰ প্ৰতি তোমাৰ প্ৰতি মানে তোমাক লৈ তোমাৰ ওচৰত কিহৰ কাৰণে ফৰ ইয়োৰ হেল্প তোমাৰ সহায়ৰ কাৰণে সো ইনডেপ্টেড আমি অন হ'ব নেকি নহয় ইনডেপ্টেড উইথ হ'ব নেকি নহয় ইনডেপ্টেড বাই হ'ব নেকি নহয় অপচন বি ইনডেপ্টেড টু ৰাইট আমি বহুতে কৈছো শুদ্ধ অৰ্থ ইনডেপ্টেড টু ইয়েস মোস্ট অফ আস সি কৈছো কোনোবাই উইথ নহয় ইনডেপ্টেড উইথ বুলি ক'লে লগত হ'ব কিন্তু মই তোমাৰ ওচৰত মই কৃতজ্ঞ সো ইনডেপ্টেড টু ঠিক আছে ভাৰত ইনডেপ্টেড টু হ'ব লাগিব নট উইথ What about this? She slept 9 o'clock till 2 by from. Summer vacation হৈ আছে right বহুতৰ সব ফালে একো জলদি নাই আৰু এটা ঘৰত নহয় জানো তো তাই খুলে আৰু খুলে মানে তাই কেটাকে খুইছে কাৰণ 9টা বজালৈকে খুইছে আজিকালি তো 9টা বজালে এবেলা আৰু নহয় জানো বিশেষকৈ আজি যদি আমি চোৱা যায় প্ৰখৰ ৰ'দ আছে একদম ৰাতিপুৱা দেখোন মানুহ গম নোপোৱা ৰ'দ দি আছে যেন লাগিছে আৰু কাৰেক্ট তো কিন্তু তাই খুইছে কেটালৈকে খুইছে 9টা বজালৈকে খুইছে বুলি কৈছো 9টা বজা লৈকে খুইছে তো আমি প্ৰিপজিচন আমাৰ কোনটো হ'ব পায় টিল টু বাই ফ্ৰম কম অন আনসাৰ কুইকলি জলদি আমি উত্তৰ দিবলৈ চাওঁ বিশ্বজিত বাই নহব কেলে মই ক'লো অৰ্থটো 9টা লৈকে খুইছে তাই 9টা বজা লৈকে খুই আছে বুলি কৈছো সো লৈকে হলে বাই হ'ব জানো ইয়াত ইয়েস বাকি আমাৰ উত্তৰ দি আছে ওকে ইয়েস বহুতে আমি কৈ আছো কি বুলি যে তাই 9টা লৈকে খুইছে গতিকে আমি সহজে ধৰিব পাৰিছো লৈকে বুজোৱাত ইয়াত প্ৰিপজিচন এটাই আছে বহুতে আমি শুদ্ধ উত্তৰ দি আছো অপচন এ ৰাইট সি স্লেপ্ট টিল তাই 9টা লৈকে খুইছিল বুলি কৈছো আজি দিনটো কথাই ক'লো তাই খুইছিলে কেটা লৈকে 9টা লৈকে বুলি কৈছো টিল 9 o'clock ক'লে তাই 9টা বজালৈকে কোনোবা আছে নিশ্চয় ইয়াত যা দেৰিলৈকে বা দেৰিকৈ উঠা অভ্যাস আছে ইয়া সো সি স্লেপ্ট তাই খুইছিল কেটা লৈকে খুইছিল টিল 9 o'clock Now, এটা voice change কৰিব লাগিব word to may I help you sentence to may I help you may I help you sentence to আমি কি কৰিব লাগে voice change কৰিব লাগে options are may you be helped by me you may be helped or might you be helped by me or may you been helped by me which could be the answer come on উত্তৰটো আমি দিবলৈ চাওঁ okay yes it is last paragraph very good okay the may eto hol ki amar model auxiliary right amar jodi auxiliary verb ba model auxiliary jodi ami ki koru voice change koru ami ta logot amar ki thakibo laibo plus ki hobo laibo plus b thakibo laibo right no jano correct gotike ki hobo laibo may might you be helped by me or may you been helped by me or may you be helped by me which could be the answer yes okay তো আমি মিক্স দি আছো okay আমি কৈ আছো যে you may be helped যে তোমাৰ সহায় কৰিব যে তোমাৰ সহায় কৰা হ'ব ঠিক আছে or may I help you so may you মই তোমাক সহায় কৰিব পাৰো নেকি so may you be helped by me or might you be helped by me yes এটা আমি কৈ আছো okay yes so may you be helped by me and might you be helped by me হেকিটা আমাৰ কি হৈ আছে so far আমাৰ উত্তৰটোত আমি বহুতে কৈ আছো নহয় জানো so আমি ইয়াত ক'ব পাৰো অৱশ্যে আমাৰ যে তোমাক might that may I help you মই তোমাক সহায় কৰিব পাৰো নেকি so may you be helped by me যে তোমাৰ দ্বাৰা so তোমাক মানে মোৰ দ্বাৰা তোমাক সহায় কৰা হ'বনে হ'ব পাৰে নে ঠিক আছে or might you be helped by me যে তোমাৰ দ্বাৰা বা মোৰ দ্বাৰা তোমাক সহায় কৰা হ'ব পাৰে নেকি yes কোনোবাই কৈ আছে কিন্তু অপচন a is the right answer ঠিক আছে কেলে may I be helped may you be helped by me যে মোৰ দ্বাৰা তোমাক সহায় কৰিব পাৰো নেকি বা কৰা হ'ব নেকি বা কৰিব পাৰিম নেকি বুলি সুধিছো আমি জাস্ট ঠিক আছে ইটস অপচন এ ঠিক আছে now it's preposition we need to insert one appropriate preposition he goes to office dash food with by on at very easy আমি জাস্ট কেটামান সেকেন্ড এপিসোড অটো দিবলৈ চাও
যে হি স্কুল অফিস যায় কেনেকৈ যায় অফিস খোজকাঢ়ি যায় বুলি কৈছো গতিকে আমি জানো ইয়াৰ আমাৰ প্ৰিপজিশ্যন আমি কি বহাব লাগিব প্ৰিপজিশ্যন উইল বি হোৱাট প্ৰিপজিশ্যন উইল বি yes আমি কৈ আছো it is option A only ঠিক আছে যে তোমাক মোৰ দ্বাৰা তোমাক সহায় কৰিব মানে কি পাৰিবও পাৰো বা সহায় হ'বও পাৰে so that is might but সহায় কৰিম নে হেবলি খুজিছো গতিকে কি হৈছে option A may alright okay on foot is the right answer absolutely option C right he goes to office on foot কেনেকৈ যায় খোজকাঢ়ি যায় বুলি কৈছো which is not an abstract noun here strength wisdom honesty feel তলৰ কোনটো মানে তলৰ চাৰিটা অপচনৰ ভিতৰত কোনটো abstract noun নহয় ঠিক আছে আমি হেতু ক'ব লাগে তলৰ শব্দকেইটাৰ ভিতৰত কোনটো abstract noun নহয় বুলি কৈছো yes কোনটো abstract noun নহয় আমি হেতু ক'ব লাগে ওকে আমি কৈ আছো অপচন বি কিছুমানে যে উইজডম টু এবষ্ট্ৰেক্ট নাউন নহয় ওকে এবষ্ট্ৰেক্ট সেইটো হয় যেটো আমি কি কৰিব নোৱাৰো সামথিং হুইচ উই ক্যানট টাচ নর ডু উই ক্যান জাস্ট ফিল ইট এক্ৰছ ৰাইট গতিকে সেইটো নহয় আৰু বাকি সকলে কৈছে অলৰাইট অপচন ডি কৈ আছো আমি বহুতে সো ডি ইজ দা ৰাইট আনসাৰ ফিল টু হল কি এটো এবষ্ট্ৰেক্ট নাউন নহয় নহয় জানো ফিল বুলি কলে আমি যেটো পথাৰ বা যেটো কথা কোৱা আছে এটো আমি ফিল কৰিব পাবা দেখা পোৱা বস্তু গতিকে কি হৈছে feel is not an abstract noun option D আমি বহুতে কৈছো option D D is what right answer it is not an abstract noun all right question he was pale dash fear আমি এটো ইনসার্ট কৰিবলৈ appropriate preposition of from to with তা ভয় লাগিছে ভয়ত কি হৈ গৈছে খেতা পৰি গৈছে বুলি কৈছো ঠিক আছে alright যে কি হৈছে he was pale dash fear বুলি কৈছো আমি অপচন কি দিছো আমি কোনোবা কৈ আছো অপচন 2 is not the right answer of is not the right answer from not it's he's pale he was pale he কি হৈছে ভয়ত খেতা পৰি গৈছিল কিহত he was pale with fear কিহত ভয়ত অপচন D is the right answer কিয় ভয়ত কি হৈ গৈছিল বুলি কৈছো pale হৈ গৈছিল বুলি কৈছো yes again আমি কি কৰিম এটা নেৰেশন চেঞ্জ কৰিব লাগিব he said I must go next week যে মই যাব লাগিব কিটা যাব লাগিব next week যাবই লাগিব বুলি কৈছো he said he কৈছিল যে I must go next week মই next weekত যাব লাগিবই মানে কি হ'ব নগলে নহব বুলি কৈছো so he said that he must go next week or he said that he must go the following week he said that he would have to go or he said that he was go কোনটো হ'ব পাৰে আমি জাস্ট উত্তৰ দিবলৈ যত্ন কৰোচোন yes উত্তৰ দিবলৈ যত্ন কৰো আমি এটো যে কি বুলি কৈছে যে কি কৈছে কি বুলি কৈছে যে মই নেক্সট উইক যাম বুলি কৈছো ৰাইট yes okay কমন আমি এটো উত্তৰ দিবলৈ চাও অকমানকে উত্তৰ দিছে কিছুমানে বাৰু which was correct answer প্ৰিয়দৰ্শিনী আমি পিছৰটো দিছো যে he said I must go next week he কৈছিল যে মই নেক্সট উইকত যাব লাগিবই বুলি কৈছে ৰাইট গতিকে কি এটো আমি নেৰেশন চেঞ্জ কৰিলে কি হ'ব এটো খুদিব কৰিব লাগে ৰাইট he said that he must go next week he কৈছিল যে he next week যাব লাগিবই আমি এটো কি চাম যে ওয়ার্ড বিলাকত আমাৰ কি হয় নেৰেশন চেঞ্জ কৰোতে showing nearness will change into the word which is what showing is distance right তাৰ মানে ইয়াত যদি আমি next week তো আমাৰ কি হ'ব লাগিব তালে next week হ'বলে হলে আমাৰ কি হ'ব লাগিব the following week right the following week তো অবশ্যই ইয়াত আছে আমাৰ নাই কেন তিনটাতে আছে নহনি কিন্তু he said that he must go he said that he would have to go the following week or he said that he was to go
or he said that he must go the following week যে he কৈছিল যে he পিছৰ সপ্তাহত he must মানে যাব লাগিবই গতিকে আমাৰ অপচন কোনটো হ'ব পাৰে yes আমাৰ বহুতে কৈ আছো অপচন b is the in fact right answer yes many a girl has seen this movie have seen this movie see this movie are going to see this movie বহুতে মানে বহুতে কি কৈছে many a girl বহুতে কি কৈছে বুলি কৈছো এই সিনেমাখন কি কৈছে দেখিছে বুলি কৈছো বা চাইছিলে বুলি কৈছো ৰাইট ওকে আমাৰ কোনটো হ'ব পাৰে আমাৰ উত্তৰটো yes কি হ'ব পাৰে many a girl বহুত ছোৱালীয়ে চাইছে কি চাইছে এই সিনেমাখন চাইছে মানে so have seen see or are going to see কোনটো হ'ব পাৰে come on next we get change yes Iman so many a girl to আমাৰ কি হয় এটা আমাৰ কনসিডার কৰা হয় কি হিচাপে singular right so আমাৰ have হ'ব নোৱাৰে see হ'ব নোৱাৰে option b is the right answer sorry my mistake many a girl option a has seen this movie all right many a girl because it is considered as singular so verb must be singular many a girl has seen this movie আৰু এটা চাইছো আমি turning dash the left he entered a cave বাও ফালে ঘুৰিলো হি কোট মালে এটা গুহা ভিতৰত মালে বুলি কৈছো তো টাৰ্নিং কি হ'ব লাগিছিলে টাৰ্নিং to the left on the left by the left at the left come on কোনটো হ'ব পাৰে উত্তৰটো আমি দিবলৈ যা যত্ন কৰো যে বাও ফালে ঘুৰি হি কি কৈছিলে বুলি কৈছো বাও ফালে ঘুৰি হি কি দেখিলে হি এটা এন্ড কোট মালে বুলি কৈছো এটা কেভৰ মালে বুলি কৈছো মাইছিল গতিকে কি হ'ব পাৰে আমি কৈ আছো একেবাৰে শুদ্ধ উত্তৰ টাৰ্নিং কি হ'ব আমাৰ টাৰ্নিং টু দা লেফট যে লেফটলৈ টাৰ্ন কৰি হি হোৱাট হ্যাপেন হি এন্টাৰ হি সোমাইছিল কোন সোমাইছিল এ কেভ এটা গুহা ভিতৰলৈ সোমাই গৈছিল বুলি কৈছে ৰাইট ওকে ইটস কাৰেক্ট আনসাৰ ইটস absolutely correct the most appropriate preposition from the given alternatives বিলাক দিয়া হৈছে ঠিক আছে তাৰ পৰা most appropriate preposition to sentence to কি হয় আমি দিব লাগে ঠিক আছে sentence to hold the boy jumped dash the bike লৰাটোৱে বাইকখন কি বুলি জাম্প বুলি কৈছে so in বাইকখনৰ ভিতৰত জপিয়াই দিলে into নে off নে at কোনটো হ'ব পাৰে হেতু আমাৰ আমি ক'ব লাগে যে the boy jumped into the bike of the bike or at the bike so a b c d which could be the answer কোনটো উত্তৰ হ'ব পাৰে বাৰু yes কোনটো উত্তৰ দিব বিচাৰিবা okay উত্তৰ ইতিমধ্যে অহা আৰম্ভ কৰি দিছে very good okay যথেষ্ট ফাষ্ট হৈছে good okay খালি আমি কোনোবাই কৈছা যে কি into কৈ আছো আমি যদি আমি into দিও আমি একবাৰ চাও যদি আমি into দিও ঠিক আছে into দিলে কি হ'ব দা বয় জাম্পড into the bike তাৰ মানে লিটাৰেল মিনিংটো কি হ'ব লৰাটো কোলে সোমাই গ'ল বাইকখনৰ into মানে কি ভিতৰলৈ ঠিক আছে ইন মানে ভিতৰত into বুলি ক'লে into the room বুলি so he the person entered into the room directly so into হলে ভিতৰলৈ so লৰাটো বাইকখনৰ ভিতৰলৈ কেনেকৈ জপিয়াই দিব লজিক্যালি তো আমি কি হ'ব কথাটো ভুল হ'ব তেতিয়ালে নহয় জানো into তো দেখা দেখে ভুল আছে তেতিয়ালে গতিকে আমি এটোৱে কৈছো যে আগতে কৈ আহিছো না অকমান ক্লিয়াৰ এটা ভাল এটা ৰিডিং মানে আমি অকমান ভালদৰে পঢ়িলম বাক্যটো তেতিয়া আমাৰ কি হৈ যাব বহুবিলাক এনেকুৱা কিছুমান যিবিলাক আমি আনৱান্টেড এৰৰ এইবিলাক আমাৰ মিনিমাইজ হৈ যাব সো ইনটো আমাৰ সেই কাৰণে নহব ইয়া ঠিক আছে ইয়েস আমাৰ বাকি বহুতে শুদ্ধ উত্তৰ দি আছো দা বয় what দা বয় জাম্পড অফ দা বাইক লৰাটো হয়তো পৰিবলৈ লৈছিলে চাই বাইকখনৰ পৰা ঠিক আছে বা এনেকে একোটিয়া হৈ গুছি গ'ল বাইকখন বা এনেকে কাটোতে কিবা এটা কৰি স্লিপ মাৰি গৈছিলে গতিকে লৰাটো কি কৰি দিলে বাইকখনৰ পৰা জপিয়াই দিলে মেক সেন্স ৰাইট অৰ্থ বুজাছে যে কি হৈছে লৰাটো বাইকখনৰ পৰা জপিয়াই দিলে সো জাম্পড অফ ঠিক আছে নো কুশল অপশনটো আমাৰ সি টো হে শুদ্ধ উত্তৰ ঠিক আছে জাম্পড অফ ইনটু দা ওয়াল কেনেকৈ হৈছে জাম্প ভাৰতে খুদিছে ইনটু দা ওয়াল যে ওয়ালখনলৈ জপি আছে ঠিক আছে বাট হিয়াৰ বাইকখনলৈ মানে বা বাইকখনৰ ভিতৰলৈ জপিয়া দিয়া বুজোৱা নাই ঠিক আছে now up next we got one more what is that preposition আমি কৰিব লাগিব যে they feel happy that's teasing me at in on by হিহতে কি কৰে হিহতে অলপ কি কৰে সুখ বা আনন্দ অনুভৱ কৰে কি কৰাত টিজিং মানে আমি কি বুজিছো আমি ৰাইট আৰু জুকুৱা মানে ৰাইট সো হিহতে মুখ জুকায় আৰু মুখ জুকায় হেতে ভাল পায় মানে জুকাইৰে অকমান মানে ফূৰ্তি কৰে বা অকমান এনে মনত অলপ আনন্দ বা এনে অকমান ভাল লাগে আৰু হিহতৰ গতিকে হেতে কি কৰে মুখ দেখিলে হল আৰু তিনিলে চাইলে বা ক'বাত মই গলে হল
মোক দেখা মাত্ৰ সিহঁতে কি কৰে বুলি কৈছে জুকাই আৰু জুকাইলৈ সিহঁতে কি কৰে ভাল পায় গতিকে yes গতিকে at teasing me in teasing me on teasing me by which could be the option okay অলপনাই কৈছো আমি by আৰু কোনবা কৈছো যে by কৈ আছো alright they feel happy by teasing me okay alright সিহঁতি they to feel happy কি কৰি পেলাই মোক জুকাই সিহঁতি ভাল পায় বা আনন্দ লাভ কৰে আমি সেইটো কথাই কৈ আছো ৰাইট ওকে সো ওকে উত্তৰ দেখা পাই আছো সকলোৱে বহুতে প্ৰম্পট বা ফাষ্ট আনসাৰ দিছে ইটস প্ৰিটি গুড হাউএভাৰ আমাৰ কথাটো এনেকুৱা হৈছে ঠিক আছে নো পৰিস্মিতা আমি বহুতে কৈ আছো by is not the right answer ঠিক আছে they feel happy কিহত in teasing me হেৰি মোক জুকাই এই যে মোক জুকাই তাতে সিহঁতে আনন্দ লাভ কৰে কথাটো আমি বাই কৰি আছো নহয় যে সিহঁতে আনন্দ লাভ কৰে বা ফিল হ্যাপি কি কৰে মোক জুকাই সিহঁতে আনন্দ লাভ কৰে সো আনন্দটো ক'ত লুকাই আছে যে হেৰি যে মোক জুকাই ঠিক আছে কিবা এটা বুলি জুকাই আৰু নাম কৈ জুকাই বা কিবা বুলি জুকাই হয়তো মই লেঙেৰাকে যাম গতিকে লেমি বুলি কয় চাগে ঠিক আছে গতিকে কিবা এটা বুলি কৈছে সেইখিনিতে সিহঁতে আনন্দ লাভ কৰে that means in they feel happy in teasing me that's why like I said earlier আমি অকনমান কেয়াৰফুল কে চাম কেলে কি কৰে মানে আমাৰ প্ৰিপজিশন অফেন ট্ৰিকি হয় মানে প্ৰায় কনফিউজ লগাই দিয়ে চাবলৈ গলে কি সৰু সৰু চাৰিটা শব্দ আছে তাৰ ভিতৰত উপযুক্ত শব্দটো দিব লাগে আমি কিন্তু কি হৈ গৈছে আমি সেইটো কোনটা আমি কেতিয়াবা কি হৈ যায় উত্তৰবিলাক আমাৰ ভুল হৈ যায় গতিকে একো কথা নাই আমি ভুলৰ পৰা শিকিব পাৰিম নহয় জানো শিকিম ভুলটোৰ পৰা শিকাটো বেষ্ট কথা আমাৰ মনত ৰৈ যায় গতিকে আমি অলপ কেয়াৰফুল হ'ম পৰীক্ষা ঠিক আছে আপ নেক্সট he died dash violence okay কিবা এটা হিংসাত্মক পৰিস্থিতি হৈছিল ঠিক আছে এই হিংসাত্মক পৰিস্থিতিত এই পাৰসনজন কি হল বুলি কৈছে মৃত্যু হল of violence by violence at violence from violence কোনটো হ'ব পাৰে বাৰু yes যে মানুহজনৰ মৃত্যু হৈছে কিহত কিবা হিংসাত্মক অলৰাইট হিংসাত্মক কিবা এটা হৈছিল ঘটনা হৈছিল ঠিক আছে গতিকে কি হ'ব লাগিব কোনটো হ'ব লাগে অফ হ'ব বাই হ'ব এট হ'ব মানে ফ্ৰম হ'ব yes okay উত্তৰ দি আছে he died dash yes কোনোবাই কৈ আছে from violence okay then of violence all right yes আমি এটা কথা মনত ৰাখিম okay very good thank you very much prompt answer দিছে বহুতে আমি কি কৰিম যদি আমি এটো কলো হেতেন he died ঠিক আছে he died dash malaria ঠিক আছে মানুহজনৰ মৃত্যু হৈছে কিহৰ কাৰণে ম্যালেৰিয়াৰ কাৰণে সো আমি ডিজিজৰ কথা কলে আমি কম কি বুলি অফ ঠিক আছে he died of malaria ঠিক আছে or একেজা কথাকে যদি আমি কও আকৌ এই পাৰসনজন মৃত্যু হল তেখেতৰ he died dash injury ঠিক আছে received in an accident the person জনৰ মৃত্যু হল কিহৰ কাৰণে এটা ইনজুৰি এটা দুৰ্ঘটনা তেওটা কিবা ইনজুৰি পাইছিল সেই ইনজুৰিটো আলটিমেটলি তেখেতক কি কৰিলে মানে মৃত্যু বা প্ৰাণ ললে গতিকে কি হ'ব he died from অবশ্যই দাটো থাকিব from the injury received in an accident ঠিক আছে from alright আৰু ইয়াত কিন্তু কি হ'ব he died by ঠিক আছে কোনোবাই বাই কৈছিল নেকি বাৰু উত্তৰ নাই কোৱা একে দুয়ে কৈছিল নেকি বাৰু সো he died by violence এটা কিবা ভায়োলেন্স হৈছিল কিবা হিংসাত্মক কিবা উগ্ৰ এনেকুৱা কিবা পৰিস্থিতি হৈছিল যত কি হৈ থাকিলে পাৰসনজন মৃত্যু হল ঠিক আছে that is the correct answer this means by what next we have got she is very negligent does her work okay এই তাই কথা কৈ আছে ছোৱালীজনী কথা কৈছে তাই কি কৰে বহুত নেগলিজেন্ট হয় যথেষ্ট মানে তাকে অবহেলা কৰে কিহত কৰে বাৰু her work কাম কৰাৰ ক্ষেত্ৰত মানে তাই খুব কি কৰে কাম কৰাৰ ক্ষেত্ৰত বৰ নেগলিজেন্ট হয় নিজৰ কৰ্তব্যৰ প্ৰতি তাই অনিহা বা অবহেলা আছে বুলি কৈছে কিমান আছে ভেৰি নেগলিজেন্ট যথেষ্ট অবহেলা তাই কাম মানে এনে দেখাক দেখি যায় আৰু অফিচলে ঠিক আছে কিন্তু দিনৰ দিনটো তাই কাম কৰিবলৈ পালে তাই মৰিব পৰা সমান টান পায় আৰু হেকানে কোৱা আছে যায় কি she is very negligent dash yes কোনোবাই কৈ আছে very good correct
বহুতে উত্তৰ শুদ্ধ দিছে অপচন সি ইজ দ্য ৰাইট আনসাৰ ইন হাৰ ওয়ার্ক সি ইজ ভেরি নেগলিজেন্ট ইন হাৰ ওয়ার্ক ঠিক আছে তাই কি হৈছে কামৰ প্ৰতি তাই কি আছে বা কামত তাই বহুত কি আছে মানে অবহেলা বা বিৰাট তাই এলাহ কৰে কাম কৰিবৰ কাৰণে কৰ্তব্যৰ প্ৰতি তাই অনিহা আছে ভালদৰে তাই কাম নকৰে নো ইটস ইন I mean next now Viru is trying to drag me that's a controversy okay Viru নামৰ person জনে লৰা জনে কি কৈছে মোক যত্ন কৰিছে কি কৈছে ড্ৰেগ কৰিব কাৰণে টানি মানে জবৰদস্তি খুমিব বিচাৰিছে কিহত এটা বিবাদ এটা কন্ট্ৰোভাৰ্সি অলৰেডি হৈ আছে ঠিক আছে কিবা এটা কাৰণত এটা কন্ট্ৰোভাৰ্সি হৈ আছে এটা বিবাদ হৈ আছে ট্ৰেন্ডিং হৈ আছে এটো আৰু যে একেটা লৰা তাত জড়িত আছিল বুলি আৰু বিৰু এটা মোক কি কৰিছে জবৰদস্তি টানিছে মানে কলো সেই বিবাদটো সেই ক্লাছটোৰ মাজত খুমিয়াবৰ কাৰণে কিন্তু মই বিচৰা নাই বাট হি ইজ ট্ৰাইং বিৰুৱে ট্ৰাই কৰিছে ড্ৰেগ মি ডেছ আ কন্ট্ৰোভাৰ্সি yes okay উত্তৰ দেখিছো মই বহুতে শুদ্ধ দিছে very good yes absolutely option b into right correct answer Biru is trying to drag me into a controversy এটা যেটো কন্ট্ৰোভাৰ্সি হৈ আছে ongoing তাৰ মাজত মোক খুমিয়াবৰ কাৰণে বিৰুৱে যত্ন কৰি আছে very good বহুতে শুদ্ধ উত্তৰ দিছে ইনফেক্ট সকলোৱে শুদ্ধ উত্তৰ দিছে 2 নহয় দীপিকা 2 নহয় into is the right answer এটো কন্ট্ৰোভাৰ্সি টোৰ ভিতৰত খুমিয়াব বিচাৰিছে মানে যেটো বিবাদ হৈ আছে তাৰ ভিতৰলৈ নিব বিচাৰিছে তাৰ মাজলৈ নিব বিচাৰিছে ভিতৰলৈ বা মাজলৈ গতিকে into is the right answer up next can you part dash your watch okay ঘড়ীটো যে তুমি পিন্ধি থাকা অনবত মোৰ কথা কোৱা নাই অৱশ্যে মই ঘড়ী পিন্ধি আছো যে তুমি যে ঘড়ী পিন্ধি থাকা এই ঘড়ীটো মানে নোহোৱাকে থাকিব পাৰিবানে হেতু খুদিছে সো from with for in কোনটো হ'ব পাৰে বাৰু এটো can you part dash your watch from with for in আমি চাও পাৰ্টৰ লগত আমাৰ কেবাটাও কি হ'ব প্ৰিপজিশন বহে কেনেকৈ suppose I took part dash the concert so in the concert yet part in ঠিক আছে all right then I আমি আৰু ক'ব পাৰো যে suppose I or she took part from her family then again আকৌ আমি ক'ব পাৰো I cannot part dash my family similarly ইয়াত কি হ'ব can you part with all right part হলে ইয়াত হ'ব আতৰি জত বুজাবলৈ হলে with ঠিক আছে part from বুজায় ইভাগে parted from বলে পৰিয়ালটো বা তাই কি হৈ গৈছে parted from her family she but I said goodbye when I parted from the family ঠিক আছে এভৰিজনৰ সেন্টেন্স টো কলো সো parted from যেতিয়া মই পৰিয়ালটোৰ পৰা বা তাইৰ পৰা যেতিয়া মই আতৰি গৈছিলো তেতিয়া মই কি কৈছো বিদায় জনাইছিলো parted from but I cannot part with my family মই কিন্তু পৰিয়ালটোৰ পৰা কি কৰিব নোৱাৰো বুলি কৈছো মোৰ পৰিয়ালটোৰ পৰা part হ'ব নোৱাৰো similarly can you part with your watch তুমি তোমাৰ ঘড়ীটোৰ পৰা অলপ আতৰি থাকিব পাৰিবানে বা ঘড়ীটো নিপিন্ধাকৈ থাকিব পাৰিবানে সো which is the appropriate preposition ঠিক আছে from টো ইয়াত নহয় হবনে বাৰু কথা ক্লিয়াৰ from টো হেকানে নহয় যেতিয়া আমি কম মানে আতৰি গৈছো কবাৰ পৰা ঠিক আছে যেটো আমি কলো parted from the family তেনেকুৱা ক্ষেত্ৰত আমি from হ'ব অলৰাইট and এনেকুৱা ধৰণৰ সেন্টেন্স হ'বলৈ হলে কিন্তু পাৰ্টৰ লগত it in হে হ'ব প্ৰিপজিশন অলৰাইট সো এই তিনটা প্ৰিপজিশন তিনুটাই বহে আৰু কি হ'ব লাগিব অৱশ্যে সেন্টেন্স লৈ পেলাই তাৰ কি হ'ব মিনিং টো মানে বা in বহিব in from বহিব বা which বহিব হেতু হ'ব depends upon the sentence ঠিক আছে what about the next sentence let us see please sit dash the desk and do the job on at beside by okay এটো আমি দিবলৈ চাওচোন সময়ৰ কথা খুদিছো জানিবা ভাৰত ঠিক আছে তোমাৰ ঘৰত এতিয়া কি কেটা বাজিছে সময় আমি হেতত আমি ইন কব পাও বায়ু কব পাও ভাৰত প্ৰকুৱেশনটা কৰিছে ভেৰি গুড কোৱেশন ইনডিড ঠিক আছে yes যদি ঘড়ীটো কথা কইবলা যেটা খুদিছা it makes sense মানে relevant আছে প্ৰসংগটো ঠিকে কৈছা সো আমি suppose মই তোমাক খুদিছো what is the time by your watch or in your watch both are correct ঠিক আছে okay now up next এই সেন্টেন্স টো কৈছে যে মই কৈছে যে প্লিজ কথা পাতি নাথাকিবা ডেস্কত বহা নিজৰ জায়গাত বহা আৰু কি কৰা কাম কৰা okay এতিয়া কথাটো হল আমাৰ বহুতে উত্তৰ দিছো once again thank you very much বহুত জলদি উত্তৰ দিছো আমি সকলোৱে ঠিক আছে কিন্তু আমি জানিব লগা কথাটো কি as I said earlier we are learning from our mistake all right
ভুলবিলাক আমি কৰি তেনেকেইটো শিকিব পাৰিম no one is perfect correct কিন্তু that being said আমি বহুতে কৈছো on so ইয়াৰ literal meaning টো কি হবে এটা আমি জাস্ট চাওঁ please sit on the desk and do the job আমি যেটো আমি বহুত উত্তৰ দি আছো তাৰ মানে আমি তাক কৈছো বা তাইক কৈছো ডেস্ক খনৰ ওপৰত বহা sit on the desk মানে তো ডেস্ক খনৰ ওপৰত বহিবলৈ কৈছো ডেস্ক খনৰ ওপৰত বহি পেলাই কাম কৰিবলৈ কৈছো so literally does it make sense অৰ্থটো বুজাছে না বাৰু ডেস্কৰ ওপৰত বহি পেলাই কাম কৰিবলৈ ক'লে তো obviously কি হ'ব নহব তেল ৰাইট yes সাৰফেসৰ কথা কৈছে ঠিকে কৈছে so কি হ'ব ডেস্কখনৰ ওপৰত বহি পেলাই কাম কৰিবলৈ obviously আমি কোৱা নাই right yes Parismita Imon and Pritisha and few others Jalil বহুত আমি শুদ্ধ দি আছো উত্তৰ অপচন বি দে ডেস্কত বহা নিজৰ ঠাইত বহা বা ডেস্কত বহা আৰু কি কৰা do your job that's it কাম কৰা তোমাৰ ডেস্কত বহাৰ কাম কৰা ইনে অথালি পদলৈকে ঘুই আনকো ডিস্টার্ব কৰি নাথাকিবা নিজেও নকৰা আনকো ডিস্টার্ব so at is the appropriate preposition not on ঠিক আছে ক্লিয়াৰ হৈছে নে বাৰু হৈছে ক্লিয়াৰ যিসকল অকমান এৰৰ হৈছে আমাৰ কওঁতে বহুত বেছি কিবা আপসেট বা কিবা হ'ব নালাগে বা উত্তৰ নিদিম বুলি ভাবিব নালাগে ইন ফ্যাক্ট as I said আমি জাস্ট শিকিছো হে আৰু শিকিয়ে থকা মানে অলৰেডি more or less আমি জানো but we are just giving a try and try কৰাত একো harm নাই right up next Mr. Sharma gave him what Mr. Sharma gave him some suggestions thus helping him with some money beside 2 4 okay তামানে আমি সেন্টেন্সটো বুজি পাছো Mr. Sharma নামৰ ব্যক্তিজনে তেওঁক অলপ পৰামৰ্শ দিছে আৰু কি দিছে পইচাও অলপ দিছে অলপ পইচাও দিছে ঠিক আছে অলপ পইচাও দিছে লগতে পৰামৰ্শ কিছুমানো দিছে বুলি কৈছে yes okay so beside 2 4 which could be the appropriate answer yes Mr. Sharma gave him some suggestion beside helping 2 helping 4 helping okay উত্তৰ মই দেখা পাইছো a b c d তাৰ ভিতৰত আমি উত্তৰ দিছো বহুতে option c okay option c all right then option b আমি দিছো বহুতে at the same time Parismita and yes Barsha aru kunubai JB yes a few others are going with option A eta ama kotha to hol ki eto beside mane hobo ki eto beside mane ami jodi okhomiyar kom kakhot boli right kakhot thik ase usorot eto bujabo kane hol ki beside and the besides mane ki hoy todupori thik ase so Mr. Sharma gave him some suggestion Mr. Sharma নামৰ ব্যক্তিজনে অলপ তাক পৰামৰ্শ দিছে তাৰ উপৰিও কি দিছে অলপ পইচা দিছে মানে Mr. Sharma তাক অলপ পইচা দিয়া উপৰিও কিছুমান ভ্যালুএবল সাজেশন বা পৰামৰ্শ দি পঠাইছে গতিকে কিছে উপৰিও বা তদুপৰি বুজাইছে গতিকে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনটো হ'ব কি besides যেটো মানে কি তদুপৰি বা উ বুজায় ঠিক আছে so Mr. Sharma gave him some suggestions beside helping him with some money ঠিক আছে so besides Jalil beside নহয় beside বুলি গলে আমাৰ কিন্তু কি হ'ব কাখত যেটো আমি কম please sit beside me মু কাখতে বহাছো না আহা মু কাখতে অকমান বহা please come and sit beside me বলে ঠিক আছে so এটো হ'ব beside to is just a matter of s correct অকল s যেটো আমাৰ ইয়াত নাই এ s to নাই but এই যে s to নাই এ কমপ্লিট মিনিং টো চেঞ্জ হৈ গৈছে besides ইয়াৰ উপৰি বা তদুপৰি beside মানে কাখত বা ওচৰতে এটো বুজাছে ঠিক আছে গতিকে এনেকুৱা পাৱাৰ আছে কি আমাৰ ইংৰাজী যিবিলাক সৰু সৰু কিছুমান এটা লেটাৰ আমাক কি কৰিব পায় it can make a lot of what difference yeah okay good ঠিক আছে কোনবা কৈছা okay বুজিছো very good that person work in office that's me তো ইয়াত আন্ডাৰলাইন টো ইয়াতে হ'ব লাগিছিল ঠিক আছে okay ইয়াত আমি কলো under below from above okay আমি অৰ্থটো কৈ না যাও আমি নিশ্চয় বুজি পাইছো কৈ দিলে আমাৰ অৰ্থটো ওলাই যাব নহয় জানো হে মানুহজনে কাম কৰে বুলি কৈছে অফিসত কাম কৰে কেনেকৈ কৰে কি কৰে মোৰ অধীনত কাম কৰে আমি হেতু কম আৰু নহয় জানো মানুহজনে মোৰ অধীনত কাম কৰে বুলি কৈছে ক'ত কৰে অফিসত কাম কৰে মোৰ অফিসত কাম কৰে সো মোৰে এজন কৰ্মচাৰী মোৰে তলত তেওঁ কাম কৰে yes absolutely শুদ্ধ অৰ্থ দিছো আমি বিলো বুলি ক'লে তো ডাইৰেক্ট তলত হ'ব ৰাইট তলত গতিকে হেতু তলত ইয়া বুজোৱা নাই আন্ডাৰ মানে তলত আছে but yet it makes sense under মোৰ অধীনৰ মানে মোৰ তলত কাম কৰিছে below বুলি ক'লে একদম একেবাৰে তলত বুজাছে ঠিক আছে কিবা below the building or below that
suppose any particular thing, all right? Beneath maneও কিন্তু তলত বুজায়, ঠিক আছে? Beneath মানেও তলত বুলাছে, beneath এটো মানে তলত, but beneath that tree, ঠিক আছে? Beneath এটো তলত হেতু বুজাব. So below নহয়, from নহয়, above নহয়, it's under. সকলো শুদ্ধ দিছে, very good. পিছৰ প্ৰশ্নটো চাওঁ. The boy jumped. ল'ৰাটো জঁপিয়াই দিলে. ক'ত জঁপিয়াই দিছে? That's the well. Into, in, by, upon. Well. বুজি পাইছো? যেটা আমি অসমীয়াত কি বুলি কম? নাদ, নহয় কুৱা. ল'ৰাটোৱে গৈ পেলাই কুৱাটো জঁপিয়াই দিলেগে. কিবা কাৰণত কিবা হ'ল চাগে, খেলিব আছিলে, or maybe বলটো পৰি গ'ল, কিবা হৈ গ'ল. So ই গৈ পেলাই কুৱাটো বাম আছিলে নিশ্চয়, সি কি কৰিলে? জঁপিয়াই দিলেগৈ. Yes. Okay, আমি উত্তৰ দি আছো. Yes, very good. We are back. We are back. আমাৰ ফৰ্ম আমি ৰিগেইন হৈ গৈছো, ৰাইট? প্ৰথম দুটা এটা কুৱেশ্যনৰ আমাৰ ফৰ্মটো হেৰাই গৈছিলে সকলোৰে, নহয় জানো? আমাৰ অলপ উত্তৰ দিয়াত অলপ খেলি মেলি হৈছিলে বা ইফাল ইফাল হৈছিলে, বাট এই যে আমি কেইটামান কৰিলো এতিয়ালৈকে. So as I said, we are back. সবৰে ফৰ্মটো আহি গৈছে, প্ৰত্যেকে শুদ্ধ উত্তৰ দিছে, very good. Yes, so into the well is the appropriate answer. Correct. Option A. My friend lives, that's China. At, by, in, on. Very easy question. China আছে, মোৰ friend. মোৰ friend ক'ত আছে বুলি কৈছো? China আছে বুলি কৈছো. Yes. Okay. Sanam, yes, I can see your answer. Option আমি কৈ দিম. Yes. A, B, C, D. Which could be the answer? Yes. Okay. মোৰ friend ক'ত আছে? চাইনাত বাস কৰে বা চাইনাত থাকে বুলি কৈছো. Okay. Yes. Here we are. প্ৰত্যেকে আমি শুদ্ধ উত্তৰ দি আছো. No, আমি কোনোবাই কোনে কৈছা? নিহাৰে কৈছা at. At আমাৰ সৰু জেগা ক্ষেত্ৰতহে আমি কি কম? At ব্যৱহাৰ কৰিম, ঠিক আছে? প্ৰিপজিচনৰ ক্ষেত্ৰত আমি যে ডাঙৰ প্লেচ, কোনো দেশ, ৰাজ্য, ঠিক আছে? অলৰাইট, মাহ, অলৰাইট, বছৰ, এইবিলাকৰ ক্ষেত্ৰত আমি কি কৰিম? আমি ইয়াত কি কৰিম? আমি প্ৰিপজিচন ইন হে ব্যৱহাৰ কৰিম. So my friend lives in China, not at. ঠিক আছে? At কেতিয়া হ'ব? like I said, সৰু জেগা বুজালে, সৰু ঠাই বুজালেহে কি হ'ব? At ব্যৱহাৰ হ'ব, ঠিক আছে? পাৰ্টিকুলাৰ কোনোবা এখন সৰু জেগাৰ কথা কৈছো, গাঁৱৰ বা সৰু নগৰ, so at ক'ব পাৰো. ক্লিয়াৰ হৈছে কথাটো? ইন আৰু এটৰ ডিফাৰেন্সটো হ'ব? Yes. ভালতে ঠিকেই কৈছা, সৰু জেগা হলে, সৰু ঠাই হলে at, ডাঙৰ প্লেচ হলে in. Yes. Okay. Up next, you have to finish the task, that's 2 days. In, from, to, into. কিবা এটা কাম দিয়া হৈছে তোমাক আৰু কোৱা হৈছে, কি কোৱা হৈছে? তুমি এই কামটো কৰিবই লাগিব। কেইদিনৰ ভিতৰত? 2 দিনৰ ভিতৰত। 2 দিন সময় দিছো, 2 দিনৰ ভিতৰত তুমি কামটো কৰিব লাগিব, মাষ্ট। এইটো কোৱা হৈছে। Yes. So what could be the answer? In 2 days, from 2 days, into 2 days, to 2 days. Which could be the answer? Come on, reply fast. অকমান খৰকে আমি উত্তৰ দিম। Yes, কুশলে অলৰেডি উত্তৰ দিছা। Okay. Yes. There it is. Very good. প্ৰত্যেকে উত্তৰ দিছা, very fast. Yes. No, into নহয়, আমি কোনে কৈছো? into বুলি কোনোবা কৈছো। Yes, into নহয়। অলৰাইট, শ্যামলিমা, আমি তোমাক কি বুলি কৈছে? তুমি কামটো কৰিব লাগিব। তোমাক এটা টাস্ক, এটা কৰ্ম, কিবা এটা কাম দিয়া আছে, প্ৰজেক্ট দিয়া আছে, আৰু কামটো কৰিবৰ কাৰণে তোমাৰ 2 দিন সময় দিয়া আছে। So into 2 days হ'ব নহয়, 2 দিনৰ ভিতৰত বুলি কোৱা হৈছে। So into মানে ইয়াত ভিতৰলৈ বা মাজলৈ বুজোৱা নাই। So is বাকি সকলো শুদ্ধ উত্তৰ দিছো যে কি? In. Simple কথা, preposition in. You have to finish the task in 2 days. 2 দিন দিয়া আছে, 2 দিনৰ ভিতৰত you have to finish the task. That's as simple as that. So preposition কি হ'ব? A. Please distribute these mangoes. Okay? Mango, আমৰ season এটা নহয় জানো? আমৰ season. Unfortunately এবাৰ আমাৰ কি হৈছে? বজাৰত আমাৰ বাহিৰৰ আমেজ দখল কৰিছে আৰু নহয় জানো? কেলে? আমাৰ লোকেল আমবিলাক যিবিলাক আছে আমাৰ ইয়াৰ এবাৰ প্ৰায় আমাৰ জেগাত কৈছো মানে কি হৈছে, ইয়াৰ লাগনটো অলপ কম হৈছে, অলপ পাতলকে লাগিছে, নহয় জানো? প্ৰডাকশনটো এবাৰ কম আছে। কাৰেক্ট? যি কি নহওক, আমটো দিয়া হৈছে, আম অলপ, আৰু আমখিনি ডিষ্ট্ৰিবিউট কৰিবলৈ কোৱা হৈছে অনিল আৰু সুনীলৰ মাজত। So amongst between two, which could be the answer? Yes. এই আমখিনি লোৱা আৰু সুনীল আৰু অনিলৰ মাজত ভগাই দিয়া, নহলে এইকেইটা তুমিয়ে ভগাই দিয়া, নহলে কি কৰিব? হেতা পৰা কৰিব পাৰে। আম এনেই নাটনি ইয়াত, ঠিক আছে? বজাৰত কিনিবলৈ গলে 100 তলত তোমাৰ 1 কেজিয়ে নাই আমৰ। কাৰেক্ট? গোটেইখন মালদা বা অন্যান্য পৰা অহা আমবিলাক ইয়াত কি হৈছে? মাৰ্কেট অকুপাই কৰিছে। So it is costly. Delicious হয়, at the same time costly হয়। Yes. Okay, so 2টা পাৰ্সন বুজাইছে, গতিকে কি হ'ব? প্ৰিপজিশন
yes yes there it is সকলোৱে শুদ্ধ উত্তৰ দিছো আমি যে দুজন বুজাইছে গতিকে প্লিজ ডিস্ট্ৰিবিউট দিস ম্যাঙ্গোস between অনিল এণ্ড সুনীল অনিল আৰু সুনীলৰ মাজত কি কৰো কি কৰা ভগাই দিয়া বুলি কৈছো জেবি আৰু কোনোবাই কৈছে চাগে এমং বুলি এমং কিন্তু আমাৰ বহুতৰ মাজত হলেহে আমি এমং বুজাম ঠিক আছে যদি কলোহেতেন প্লিজ ডিস্ট্ৰিবিউট দিস ম্যাঙ্গোস ডেছ এটো নাথাকি যদি এনেকৈ থাকিলে দা বয়জ যে এই আমখিনি কি কৰা এই লৰাবিলাকৰ মাজত ভগাই দিয়া তেতিয়া কিন্তু আমাৰ প্ৰিপজিশন কি হলতেন এমং ঠিক আছে প্লিজ ডিস্ট্ৰিবিউট দিস ম্যাঙ্গোস এমং দা বয়জ বাট নাও এটা কি হৈছে দুটা আছে গতিকে কি হৈছে বিটুইন yes okay কোনোবাই কৈছে যে okay no problem এজন হলে কি হ'ব এজন হলেতো কোসাই নাহে না ডাইৰেক্ট দিছা টু হিম প্লিজ গিভ দিস ম্যাঙ্গো টু হিম এই আমখিনি তেওঁক দি দিয়া বা তাক দি দিয়া ঠিক আছে yes সো দুজনকে বেছি হলে এমং দুজন হলে কি হ'ব আমাৰ between what about this the principal did not allow the police to enter the college campus to into through none of this principal কি কইলে প্ৰিন্সিপালে এলাউ কৰা নাই পুলিচক কিহৰ কাৰণে কলেজ কেম্পাছত সোমাবলৈ দিয়া নাই কিবা এটা কেছ হ'ল কিবা এটা ইস্যু হ'ল আৰু যাৰ কাৰণে পুলিচ যাবলগীয়া হৈছে কলেজতো কেতিয়াবা এনেকুৱা ধৰণৰ কথা হৈ যায় ৰাইট গোটেইখন আৰু কি ডেকা গাভৰু ল'ৰা ছোৱালী থাকে গতিকে স্ক্যান্ডাল বা দুই এটা কিবা হোৱাটো স্বাভাৱিক কথা ইন কলেজ যি কি নহওক কিবা এটা হ'ল আৰু কি হৈছে পুলিচ আহিছে কিন্তু প্ৰিন্সিপালে কৈছে নো সৰি কলেজ কেম্পাছৰ ভিতৰত সোমাব নোৱাৰা স্কুল আৱাৰ্ছ হৈ আছে পৰিৱেশটো বিনষ্ট কৰিব নালাগে ঠিক আছে গতিকে কলেজ কেম্পাছত সোমাবলৈ নহব প্ৰিন্সিপালে গেটতে ৰখাই দিলে গতিকে আমি ক'ব লাগে প্ৰিপজিশন কি হ'ব ইনটু দা কলেজ কেম্পাছ টু দা কলেজ কেম্পাছ থ্ৰু দা কলেজ কেম্পাছ অন নান অফ দিস the principal did not allow the police to enter this college campus okay so far উত্তৰ মই দেখি আছে বহুতে উত্তৰ দি আছে yes বহুতে ইনফ্যাক্ট আমি প্ৰত্যেককে দিছো ইনফ্যাক্ট আমি প্ৰত্যেককে একেটাই দিছো উত্তৰ yes there it is অপচন আমি কি কৈ আছো বহু সকলোৱে আমি কৈছো except one or two আমি সকলোৱে কৈ আছো into the principal did not allow the police to enter into the college campus so into মই কোনা ভিতৰলৈ ঠিক আছে ভিতৰলৈ আৰু বা মাজলৈ মানে ঠিক আছে হেতু বুজাছে ভিতৰলৈ বুলি কৈছো কোনোবাই কৈছা নামটো অৱশ্যে বৰ কিবা ধৰণে দিছা বাট উত্তৰটো কিন্তু শুদ্ধ দিছে yes so অপচন আমি ডি কৈ আছো yes d is the right answer none of this ইয়াৰ এটাও ইয়াত নাখায় প্ৰযোজ্য নহয় ঠিক আছে কুশল গম পাইছে বাকি সকলোৱে কৈ আছে বনশ্ৰী আৰু সকলোৱে কৈ আছো ইনটু নহয় ঠিক আছে ভিতৰলৈ কেম্পাছটোলৈ মানে সোমাই যাবলৈ বুলি কোৱা নাই কেম্পাছলৈ সোমাই যাবলৈ দিয়া নাই সো আমি কি কৈছো আমি the principal did not allow the police to enter the college campus তেতিয়াও মই বাক্যটো শুদ্ধ ঠিক আছে ইয়াত যদি প্ৰিপজিশন নিদু তেতিয়াও শুদ্ধ আছে the principal did not allow the police to enter the college campusলৈ সোমাই যাবলৈ নিদিলে সাগৰ শুদ্ধ উত্তৰ দিছা ঠিক আছে নহলে আমি কি কৰিব পাৰো the principal did not allow the police to enter inside the college campus inside আমি ক'ব পাৰো অৱশ্যে ঠিক আছে ভিতৰলৈ মানে কলেজ কেম্পাছটো ভিতৰলৈ সোমাই যাবলৈ দিয়া নাই বুলি কৈছো ঠিক আছে গতিকে ইনসাইড হ'ব পাৰে বাট ইনসাইডটো আমাৰ যে অপচন নাই গতিকে আমি উইল চুজ what none of these in fact as I said আমি প্ৰিপজিশন ইউজ নকৰিলে ইয়াত the sentence makes sense how the principal did not allow the police to enter the college campusলৈ সোমাবলৈ নিদিলে বুলি কৈছো ঠিক আছে okay no কোনোবাই কৈছা মস্কভ যে কমপ্লিকেটেড এটো কমপ্লিকেটেড মুঠেই নহয় আমি যদি ভালকে চাও কি কলেজ কেম্পাছলৈ সোমাবলৈ নিদিলে বুলি কৈছো ইমান জটিল যেন লাগিছে জানো সিম্পলে হয় চাবলৈ গলে বাট আমাৰ কি হৈছে আমি অকমান কনফিউজ যাব পাৰিছো মানে কনফিউজ হৈ গৈছো এটাই হচ্ছে কথাটো ৰাইট আৰু দুই এটা কনফিউজিং অৱশ্যে দিব পাৰে আমি একে খাইটো নিদিব বুলি ক'ব নোৱাৰো yes the pot was filled as water only by with to in পটটো পাত্ৰটো কি হৈ আছে ফুল হৈ আছে কিহেৰে বুলি কৈছো পানীৰে মানে পাত্ৰটোত পানী ভৰ্তি হৈ আছে yes what could be the answer পাত্ৰটো কিহে ভৰি আছে পানীৰে ভৰি আছে বুলি কৈছো
Okay, yes, শুদ্ধ উত্তৰ আহিছে আমাৰ yes very good pretty easy right যথেষ্ট ইজি হয় পাত্ৰটো পানীৰে ভৰি আছে একেবাৰে সহজ কথা Mujahidul and OG blocks আমি কৈছো কি the water is the pot is filled by the water is filled by water the pot is filled by water only okay and in fact Rajwangshia কৈছে by Jimmy কৈছে by all right but it will be incorrect ঠিক আছে পানীৰে ভৰি আছে কিটো পাত্ৰটো গতিকে ইয়াত কি হ'ব লাগিব অপচন বি ইজ দা ৰাইট আনসাৰ আমি বাকি সকলো শুদ্ধ উত্তৰ দি আছো যে which the water is filled with water sorry the pot is filled with water only ঠিক আছে which is the right answer not by ঠিক আছে with যে কিহে ভৰি আছে পানীৰে মানে with water ঠিক আছে which is the right answer গম পালা মস্কপ it is the water the pot was filled but with water পানীৰে মানে পানীৰে ভৰ্তি হৈ আছে বুলি কৈছো পৰিপূৰ্ণ হৈ আছে the stranger next question the stranger started to mix up dash the local people for to with from stranger কোনোবাজন কি হৈছে অচিনাকি বা কৰবাৰ বাহিৰৰ মানুহ আছিল আৰু তেওঁ বেলেগ এটা জায়গাত থাকিবলৈ ললে আৰু লাহে লাহে তেওঁ কি কৰিলে লোকেল পিপল তাৰ স্থানীয় মানুহবিলাকৰ সৈতে মানে মিলামিছা কৰিবলৈ ধৰিলে বুলি কৈছো ঠিক আছে so for the local people to the local people which or from which could be the answer come on আমি উত্তৰটো দিব যত্ন কৰো a b c d which could be the answer yes উত্তৰ আমি দিছো অলৰেডি okay hello জিৱাল yes আমি প্ৰিপাৰেচন পঢ়ি আছো in fact আমি খৰখিনি আমাক আজি mcq ইতিমধ্যে আদায় হৈছে okay yes আমি উত্তৰ সকলোৱে দি আছো আৰু সকলোৱে গৈছো yes ভাৰতে কৈছে which again correct absolutely which again ইয়া আগতো আমি which পাইছিলো here also প্ৰত্যেককে শুদ্ধ উত্তৰ দিছা the stranger started to mix up with the local people একদম সিম্পল কথা নহয় জানো with the local people which is the right answer yes okay up next we got what we've got the old temples are being worn this by heat and rain okay এটা পুৰণা মন্দিৰ আছিল মন্দিৰটো কি হৈ গৈছে প্ৰায় ওৱলি গৈছে মানে ধ্বংসপ্ৰাপ্ত ধ্বংসস্তূপত পৰিণত হৈছে আৰু মূলতে এটো কিহৰ কাৰণে হৈছে গৰম প্লাস বৰষুণ সব একে কিমান সহ্য কৰিব মন্দিৰটো ৰাইট সো লাহে লাহে একো প্ৰটেকচন নথকাৰ কাৰণে একো তাৰ ওপৰত কেয়াৰ বা যত্ন নলোৱাৰ কাৰণে হে পুৰণি মন্দিৰটো বা হে মঠটো কি হৈছে আজি ধ্বংসগ্ৰাহত হৈছে মানে একেবাৰে আৰু শেষ হৈছে বুলি কৈছো ওলি যোৱা নিচিনা হৈছে ডিসকালাৰ হৈ গল মাজে মাজে সকলকে এৰি গৈছে ঠিক আছে কিন্তু এটা সময়ত চাগে প্ৰবাবলি এটা ভাল জায়গা আছিল ৰজাৰ দিনত চাগে কি আছিল বুলি কৈছো এটা মন্দিৰ আছিল পুৰণি মন্দিৰটো এতিয়া কিন্তু তাৰ একেবাৰে একোই নাই আৰু ওলি গল বুলি কৈছো yes সকলে শুদ্ধ উত্তৰ দিছো the old temples are being okay temples okay এটা কথা কোৱা না মন্দিৰ বিলাকৰ কথা কৈছে are so and question will be what worn out yes correct answer option D the old temples are being worn out by heat and rain heat and rain কি হৈছে old temples বিলাক ওলি গৈছিল বা ধ্বংসস্তূপত পৰিণত হৈছিল next you should not keep yourself away this your duty for which from in একদম ইজি কথা একদম সিম্পল কথা গতিকে কি কোনটো হ'ব পায় আমি ক'ব লাগে a b c d come on reply fast তুমি তোমাৰ কৰ্তব্য তুমি তোমাৰ কৰ্ম ঠিক আছে যিবিলাক কৰণীয় কাম তাৰ পৰাটো তুমি কি কৰিব নালাগে বুলি কৈছো নিজকে কেতিয়াও আতৰাই ৰাখিব লাগে নালাগে no matter what যিয়ে নহওক কিয় নিজৰ কৰ্তব্য কিন্তু নিজে পৰাভক্ষণ কৰিব লাগে so which could be the answer একদম ইজি হয় sentence to right yes a b c d okay উত্তৰ is answer is boring and here it is প্ৰত্যেককে শুদ্ধ উত্তৰ দিছো আমি option c simple question simple answer is well কি হ'ব you should not keep yourself away from your duty নিজৰ কৰ্তব্যৰ পৰা সদায় নিজক তুমি এতিয়াও বিৰত ৰাখিব নালাগে we must do our duty ourselves right duty must be done up next ami aur apar sentence ki he translated this from Assamese dash English okay suppose ami kolu janiba Horav Kumar Soliha ba Hare Krishna deka enekwa kisman ami Assamese English writer কথা কৈছো ঠিক আছে যি সকলে অসমীয়াত লিখিছে প্লাস অসমীয়াকে আকৌ বা অন্যান্য কিছুমান
কালজয়ী কিছুমান ফেমাস গ্ৰন্থ বা কি পাৰ্টিকুলাৰ কাহিনী বা ষ্টৰী বা কিছুমান স্ক্ৰিপ্ট কি কৰিছে এগেইন ইংলিছলৈ ট্ৰান্সলেট কৰিছে গতিকে কি কৈছো যে হি ট্ৰান্সলেটেড দিস ফ্ৰম আছামিজ ডেছ ইংলিছ কি হ'ব পায় ইয়াত অপচন তেওঁ ট্ৰান্সলেট কৰিছে কি হলে বুলি কৈছো অসমীয়াৰ পৰা ইংৰাজীলৈ okay what could be the answer yes answers are there from your end okay yes বহুতে কৈ আছে আমি অপচন আমি বহুতে কৈছো অপচন বি আৰু দুই একে কৈ আছে অপচন yes maximum are going with option B and B is the right answer absolutely কিহৰ পৰা অসমীয়াৰ পৰা হি কলৈ অনুবাদ কৰিছে তেখেতে he translated this from Assamese into English in fact আমি প্ৰত্যেককে শুদ্ধ উত্তৰ দিছো যে কি into this means option B is the right answer then he started reading the book dash page 70 by on at from এটা কি হ'ব পাৰে বাৰু আমি কথাটো আলোচনা কৰিলে উত্তৰটো ওলাই থাকিব so we will not discuss just give the answer come on yes he পঢ়িবলৈ আৰম্ভ কৰিছে বুলি কৈছে কোনে হি বা তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছে okay so what could be the answer yes okay thor uttor disa yes I can see that aru ami already uttor disu je option by kosu bohote kisumane kosu c okay and many of us ami bohote kosu ki bohote ami gosu option d logot right d yes d is the right answer he started reading the book from the 70 number page opra he kidakhon pohibole arambho korise so from or option d is the right answer Priyadorkin is not on. 70 number page পঢ়া নাই 70 number page পৰা কিবা পৃষ্ঠাৰ পৰা কি পঢ়িবলৈ আৰম্ভ কৰিছিল বুলি কৈছো ঠিক আছে so started from option D is the right answer up next the boy is not accustomed dash the matter to for in of কোনটো হ'ব পাৰে বাৰু ইয়াৰ yes লৰাটো accustomed নহয় বুলি কৈছো ঠিক আছে accustomed মানে কি পৰিচিত নোহোৱা অভ্যস্ত নোহোৱা কিহত কিবা এটা মেটাৰ হয় কিবা এটা ঘটনা ঘটিছে তাৰ লগত লৰাটো কি নহয় বুলি কৈছো আমি অভ্যস্ত নহয় বুলি কৈছো yes গতিকে কোনোবাই কৈছে অকমান জলদি কৰক যে চাই আছে অলপ দেৰি হৈছে বুলি ওকে আমি we are into alright আমি শীঘ্ৰে সামৰিম বাৰু আৰু বহুত বেছি নাই the boy is not accustomed yes উত্তৰ আমি দি আছো বহুতে উত্তৰ দিছো শুদ্ধ উত্তৰ absolutely option A is the right answer accustomed হলে কি হ'ব সদায় preposition to The boy is not accustomed to the matter. Matter lord he ki nohoy bahut bikhesh accustomed nohoy. You are skilled dash the battle. At for in to. Come on, eto ami uttor diu. You are skilled dash the battle. Juddha hoy ase. Juddha to kali pokhile juddha hoy ase nohoy janu. Madhya Prasyat ba Middle East amar gom pao ami sobe correct. Furious battle between Israel and what? Iran, right? However, there's a ceasefire if I'm not wrong. But he was skilled dash the battle বুলি কৈছো গতিকে no sanam sangita আমি বহুতে কৈছো at যুদ্ধত তেখেতৰ মৃত্যু হল বুলি আমি নকম যুদ্ধতে মৃত্যু হৈছে তে বাট অপচন বাকি হলে যি হলে কৈছা শুদ্ধ উত্তৰ in he was skilled in the battle not at the battle ঠিক আছে অপচন সি টো শুদ্ধ উত্তৰ দিলদাৰে কৈছিল অপচন ডি কি আছে to the battle যুদ্ধলৈ তেওঁ মৰিলে নহয় যুদ্ধত তেখেতৰ মৃত্যু হৈছে মানে ভিটালি at নহয় in hobo ঠিক আছে in is the right answer here he was skilled in the battle it is not known that's me by for at to come on etu uttor diu ami yes ama aru eta question ase etu bat koriu ami etu uttor dibole chaosun it is not known that's me কথাটো মই জনা নাছিল বুলি কৈছো মানে কিবা এটা কথা আছিল যেটো কথা মই কি নকৰো মই নাজানো মানে এই কথাটো মই জনাই নাই মই নাজানো হেবলি কৈছো कोई पूछ रहा है सुजय मिश्रा बोल के कोई पूछ रहा है कि चैनल में लाइव कब होता है जी रोज होता है सूरज ठीक है आप हमारे बैक एंड टीम को कॉल कर सकते हैं नंबर तो स्क्रीन पर दिखा रहा है फिलहाल राइट और आप इफ यू विश आप ज्वाइन होना चाहते हैं तो ऑब्वियसली आप ज्वाइन कभी भी हो सकते हैं ठीक है क्लासेस अभी चल रहा है ऑलराइट पूरा मतलब ऑल सब्जेक्ट कवर हो जाएगा इसमें तो आप इंटरेस्टेड है तो ऑब्वियसली
आ सकते हैं ठीक है so it is known আমি জানো আমি কেনেকে জানো ভয়েস চেঞ্জ কৰোতে আমি শিকিছো আমি বহুতে কি এই known লগা আমাৰ কি নহয় by preposition নহয় right so by preposition নহয় this means a cannot be the answer known to known হলে সদায় কি হ'ব লাগিব to it is not known to me এটো মোৰ দ্বাৰা মানে জনা নাছিল বা এটো কি হ'ব মানে এটো মোৰ কাৰণে অজ্ঞাত আছিল এটো মই নাজানো মোৰ অজ্ঞাত এইবিলাক কাম হৈ আছিল ঠিক আছে so known to okay so here comes the final question of the day it is very bad to hanker dash money after which for in come on উত্তৰটো আমি দিবলৈ চাওঁচোন yes যে এর পর বেয়া অভ্যাস বুলি কৈছে কি এটো বেয়া অভ্যাস যে পয়সাৰ পিছত ভাগাটো ঠিক আছে পয়সাৰ লগত যে আমি দিন ৰাত কেতিয়াবা মেহনত কৰো ঠিক আছে খাবলৈ সময় না হ'বলৈ সময় নোহোৱাকৈ বা পয়সাৰ কাৰণে গোটেই দুনিয়া কিছুমান যিমান যে কৰাপচন কিছুমান হৈ আছে স্ক্যান্ডাল হৈ থকা মাৰ্ডাৰ কিবা কিবি কত যে কি নহৈছে কিহৰ কাৰণে ইটস অল এবাউট মানি yes it's all about money but পয়সাৰ পিছত দৌৰাটো কিন্তু এটা বৰ বেয়া অভ্যাস বুলি কোৱা হৈছে yes আমি উত্তৰ দিছো বহুতে যে হ্যাঙ্কার হোৱাৰ লগে লগে আমি ফিক্স বা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হিচাপে আমি obviously which will come after it is bad to hanker after money পয়সাৰ পিছত দৌৰাটো কি হৈছে বুলি কৈছে এটা বেয়া কথা এটা বেয়া অভ্যাস so option a is the right answer which নহয় আমি কোনে কৈছো উইথ বুলি সনম আৰু কোনবা কৈছো বনশ্ৰী কৈছা আৰু কোনবা কৈছা ফৰ কৈছা ৰাজবংশী আৰু কোনবা ফৰ পয়সাৰ বাবে নহয় পয়সাৰ পিছত হেকানে কয় পয়সাৰ পিছত নদৌৰিবা ঠিক আছে পয়সা ঘটিবলৈ যত্ন কৰাটো স্বাভাৱিক ইটস ফাইন বাট লেট us not run not hanker after money কাৰণ এটো আমাৰ কেতিয়াবা কি কৰিব পাৰে এনেকুৱা কন্ডিশনত পাই যাম আমি নিজকে পাব পাৰো যে ইমান দূৰ আহিলো যে ঘুৰি চাবলৈ আৰু উপায় নাই ঘুৰি চালে বহুত কিবাহে দেখা পাম যে একোই নাই দেখোন নিজৰ বুলি বলে এনেকুৱা হৈ যাব পাৰে it's all because what money so it's very bad to hanker after money আমাৰ অনুৰবত তেলে hanker হলে আমাৰ কি হ'ব preposition হ'ব after ঠিক আছে okay like I said experience আজি ক্লাছত আমাৰ ইমান লাগে আছিল okay next ক্লাছত আমি আৰু দুটা মানে MCQ আনিবলৈ চাম কমেন্ট কৰিবলৈ চাম so আজিলৈ ক্লাছত তেলে ইমানতে ৰাখো কোনোবাই কৈ আছে তোমালোকৰ মাজৰে যে দেৰি হৈছে কিবা কাম কৰি আছো বুলি তথাপি ক্লাছটো চাই আছে তাৰ কাৰণে অশেষ ধন্যবাদ অলৰাইট ক্লাছটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব পাৰে if you wish if you interested অলৰাইট কব যদি বিচৰা that being said আজিলৈ ৰাখো তেতিয়া হলে পুনৰ লগ পাম নেক্সট সপ্তাহত একে সময়তে ঠিক আছে till then থাকিব ভালদৰে okay thank you নমস্কাৰ